নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দ্বিঘাত সমীকৰণৰ 4.2ৰ বিষয়টো আলোচনা কৰিম। যিটো অনুশীলনী আছে তাৰ আগতে এইটো ভিডিঅ'ত আমি এইখিনিও কথা শিকিম। প্ৰথম হৈছে কি দ্বিঘাত সমীকৰণৰ মূল হ'ব। দ্বিঘাত সমীকৰণৰ মূল কি হয় আৰু দ্বিঘাত সমীকৰণৰ মূল উচ্চতম কিমান হ'ব পাৰে হ'ব। তাৰ পিছত উৎপাদকীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ মূল কিদৰে ওলোৱা হয় আৰু লগতে আমি অনুশীলনী 4.2 1 আৰু 2 সমাধান কৰিম হ'বনে। তো প্ৰথমতে আমি দ্বিঘাত সমীকৰণলৈকে যাওঁ। দ্বিঘাত সমীকৰণৰ মূলৰ বিষয়ে মই অলপ কথা কৈ দিওঁ। এক্সাম্পলৰ সহায়তে বুজাওঁ। যেনিবা এটা এক্সাম্পল লৈ লওঁ মই 2x² - 3x + 1 = 0। আমাৰ কি আছিলে দ্বিঘাত সমীকৰণবোৰ কি আছিলে মনত আছেনে সকলোৰে? ax² + bx + c = 0। দ্বিঘাত সমীকৰণৰ কোনবিলাক কোৱা আছিল? যি বহুপদৰ চলকৰ উচ্চতম ঘাত কিমান হ'ব লাগে? 2 হ'ব লাগে। চলকৰ উচ্চতম ঘাত কিমান হ'ব লাগে? তেনেকুৱা বহুপদকে আমি কি কওঁ? দ্বিঘাত বহুপদ বুলি কওঁ। আৰু যেতিয়া আমি কি কৰোঁ শূন্যৰ লগত তুলনা কৰিম তেতিয়া কি হয় ইয়াক আমি দ্বিঘাত সমীকৰণ বুলি কওঁ হ'ব। তো ইয়াতে যদি আমি x চলকযুক্ত হৈ আছে না নাই এইটো দ্বিঘাত বহুপদটো। তো ইয়াতে যদি মই xৰ ঠাইত যদি মই 1 এটা দিওঁ হ'ব, মই 1 এটা ধৰি লৈছোঁ, দেন এইফালে কি হ'ব শূন্যৰ এইটো ফাল কি কওঁ আমি বাওঁফাল আৰু এইটো ফালক কি কওঁ আমি সোঁফাল। তো লেফ্ট হেণ্ড ছাইডত আমি চাওঁ বাওঁফাল 2 xৰ ঠাইত আমি কি ল'ব কৈছোঁ 1 ল'ব কৈছোঁ। দেন কি হ'ব 1² - 3 × 1 + 1 কিমান হ'ব এইখিনি এতিয়া 2 এইখিনি কিমান হ'ব 2 1 2টা পূৰণ কৰিলে কি একেই হ'ব 3 × 1 = 3 হ'ব তাৰে +1। তো এইটো কিমান হ'ল 2 1 × 2 -3 1 কিমান হ'ল এইটো 2 1 এইখিনি প্লাছ আছে না নাই 3 আৰু এইটো 3 কিমান হ'লতে 0 হ'ল নে নাই। তো এতিয়া এইখিনি কাৰ সমান পালোঁ আমি সোঁফালৰ সমান পালোঁ নে নাই আমি বাওঁফালটো কি পাইছোঁ বাওঁফালত যেতিয়া মই x = 1 ৰাখি দিছোঁ xৰ ঠাইত যদি মই 1 ৰাখি দিওঁ দেন কি হৈ গৈছে সোঁফালটো আমাৰ কি হ'ল 0 হ'ল নে নাই। তো এইটোৱে তাৰমানে কি বুজি পালোঁ আমি লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড হ'ব। আৰু কোনটোৰ বাবে এইটো সিদ্ধ হৈ গৈছে এই xৰ কি মানৰ বাবে 1ৰ বাবে 1 সংখ্যাটোৰ বাবে কি হৈছে এই মানটো এই সমীকৰণটো কি হৈ গৈছে সিদ্ধ হৈ গৈছে হ'বনে এইখিনি। তো ইয়াক তাৰমানে একটোৱে দ্বিঘাত সমীকৰণটো কি কৰে সিদ্ধ কৰে। সিদ্ধ মিন্স কি হয় সমাধান কৰে। সমাধান কি হ'ব দুয়োপক্ষত সমান সমান কৰি দিছে নে নাই এইটো 1 দিয়াৰ লগে লগে কি হ'ল গোটেইখিনি মানটো এইখিনি মানটো টোটেল ভেলুটো কি হৈ গৈছে কমপ্লিটলি 0 হ'ল নে নাই। তো সোঁপক্ষতো কি পাইছোঁ আমি 0 পাইছোঁ। তাৰমানে একে কি কৰি দিছে এই দ্বিঘাত সমীকৰণটোক আমাৰ সিদ্ধ কৰি দিয়ে হ'ব। আৰু এইটোৱে হ'ব এই একটোৱে হ'ব দ্বিঘাত সমীকৰণটোৰ এটা মূল। কি কৈছোঁ মই এই একটোৱে যাৰ কাৰণে কি হৈছে এই একটোৰ বাবে এই মানটো এই দ্বিঘাত সমীকৰণটো সিদ্ধ হৈ গৈছে নে নাই সমাধান হৈছে নে নাই। তো এইটোৱে এই একটোকে কি ক'ম দ্বিঘাত সমীকৰণটোৰ এটা মূল বুলি ক'ম হ'ব। ইয়াক কি ক'ম প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ কি ক'ম মই এটা মূল বুলি ক'ম হ'ব। মূল এইটোৱে বস্তুখিনি বেলেগ একো নাই। আৰু আমি আগতে পাইছিলোঁ দ্বিঘাত বহুপদৰ আমি টোটেল শূন্য কেইটা পাওঁ সকলোৱে কোৱাচোন দ্বিঘাত বহুপদৰ শূন্য কেইটা পাওঁ আমি দ্বিঘাত বহুপদৰ শূন্য কেইটা পাওঁ আমি 2টা পাওঁ হ'ব। আলফা বিটা এনেকুৱা পাইছিলোঁ নাই দ্বিতীয় লেচনত পাইছিলোঁ আমি। মই দিয়া নাই কিন্তু স্কুলত তথাপিও তোমালোকে শিকিছা বুলি ধৰি লৈছোঁ আৰু মই ইন ফিউচাৰ যদি হয় ট্ৰাই কৰিম আৰু দিয়াৰ কাৰণে সেইটো লেচনো কমপ্লিট কৰাৰ কাৰণে। তো দ্বিঘাত বহুপদৰ শূন্য আমি কেইটা পাইছিলোঁ 2টা পাইছিলোঁ। সেই 2টাটোৱে কি হ'ব আমাৰ এই দ্বিঘাত সমীকৰণটোৰ কি হ'ব সেই মূলেই হ'ব। যেনেদৰে আমি একচুৱেলি কি ক'ব গৈছোঁ মই দ্বিঘাত সমীকৰণৰ যি 2টা আমি শূন্য পাম দ্বিঘাত বহুপদৰ যি 2টা আমি শূন্য পাম সেই শূন্য 2টাই হৈছে কি দ্বিঘাত সমীকৰণৰ এটা মূল হ'ব। কি কৈছোঁ মই এই যে আমি দ্বিঘাত বহুপদৰ যিকেইটা আমি শূন্য পাম হ'ব সেইটোৱে হ'ব সেই শূন্য 2টাই হ'ব আলফা আৰু বিটা এই যে কৈ আছোঁ না আমি সেই 2টাই কি হ'ব দ্বিঘাত সমীকৰণৰ এটা মূল হ'বনে এইটোৱে হ'ব একেবাৰে। তো চিম্পলি দ্বিঘাত সমীকৰণৰ মূল বুলি ক'লে আমি কি ল'ম এনেকুৱা 2টা মান পাম যাৰ কাৰণে কি হ'ব এই দ্বিঘাত সমীকৰণটো সিদ্ধ হৈ যাব হ'ব এইটোৱে।
আল্টিমেটলি আমি এতিয়া ক'ব পাৰোঁ কি এক্স ইকুৱেল 1 টো আমি কি কৰিম এই দ্বিঘাত সমীকৰণটোৰ এটা সমাধান বুলি ক'ব পাৰোঁ হ'ব আমি মূল বুলি ক'লেও সেইটোৱে বুজিম আমি এক্সৰ কি মান পাইছোঁ 1 পালোঁ নে নাই 1ৰ বাবে কি হ'ল 1ৰ বাবে এই মানটো কমপ্লিটলি 0 হৈ গৈছে তো সেইটোক আমি কি ক'ম শূন্যও ক'ব পাৰোঁ সৰি আমি কি ক'ম দ্বিঘাত বহুপদৰ আমি শূন্য দুটা যে পাওঁ সেই শূন্য দুটাই হয় আমাৰ কি দ্বিঘাত সমীকৰণৰ মূল আৰু লগতে এক্সৰ কি মান পাম এক্সৰটো দুটা আমি অবভিয়াছলি মান পাই যাম না নাই আমি সেই মান দুটাকে কি ক'ম দ্বিঘাত সমীকৰণৰ মূল একেবাৰে সহজ মই যেতিয়া 4 পইণ্টটো আলোচনা কৰিম তেতিয়া বেছি সহজ হ'ব আৰু বুজি পাবা তো টেনশ্যন ল'ব লগা নাই এই তো এতিয়া এইটো আমি যে কৈছিলোঁ কি দ্বিঘাত সমীকৰণৰ মূল বুজি পালোঁ হ'ব আমি টোটেল কেইটা মূল পাম দুটা মূল পাম হ'ব আৰু লগতে হ'ব এইটোৱে আৰু লগতে কি হয় দ্বিঘাত সমীকৰণৰ মূল উচ্চতম কিমান হ'ব পাৰে দুটাই হ'ব পাৰে হ'ব এতিয়া আমি উৎপাদকীয় পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ মূল উলিওৱা আমি শিকিম হ'ব য'ত আমি 4.2টো আলোচনা কৰি পেলাই ডাইৰেক্টলি কৈ দিওঁ নেকি হ'ব না এইটোৱে এইবাৰ আমাক 4.2ত অনুশীলনী 4.2ত কি কৈছে যে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণৰ মূলবোৰ উলিওৱা আগতে যে আমি শিকিছিলোঁ দ্বিঘাত বহুপদ এই যে আছিলে বহুপদ লেসনটোত তো আমি ইয়াতেও শিকিব পাইছিলোঁ শূন্য দুটা কেনেকুৱা ওলা হয় তো সেইটো ষ্টাইলে হ'ব বহুত সহজ হ'ব অলপ এটা আমি মনোযোগ দিম হা প্ৰথমটো মনোযোগ দিলেই বাকীখিনি বহুত সহজ হ'ব তো সকলে তো প্ৰথম কি কৰা আছিল আমি এইটো ক্ষেত্ৰত যেতিয়া আমি শূন্য ওলোৱা হয় বা ইয়াৰ পৰা আমি মূল ওলাব দিছে না তো মূল আৰু শূন্য ওলোৱা প্ৰায় একেই ষ্টাইল হয় তথাপিও মই দেখাই দিছোঁ ইমপ্লাই চিন আহি যাব যেহেতু শূন্য আছে না তো প্ৰথমতে কি কৰা আছিল প্ৰথম আমি ইয়াক দুটা শূন্য আমি জানো দুটা মূল পাম নে নাই আমি দুটা মূল পাম আমি তো প্ৰথম কি কৰিম x স্কয়াৰৰ সহগ হ'ব ইটো শৰ্ট ফৰ্ম এটা মনত ৰাখিম সকলে a স্কয়াৰৰ সহগ আৰু কি পূৰণ কৰিম ধ্ৰুৱক পদ ইয়াতে a স্কয়াৰৰ সহগ কোন আছে কোনে ক'ব পাৰা তো এইটো হৈছে 1 হ'ব x স্কয়াৰৰ সহগ তাৰ পিছত x ৰ সহগ -3 আৰু c মানটো কি আছে ধ্ৰুৱক পদ -10 হ'ব এইটো হৈছে ধ্ৰুৱক তো x স্কয়াৰ সহগ কি আছে 1 আৰু ধ্ৰুৱক পদ কি আছে -10 হ'ব তো প্ৰথম কাম কি কৰিম আমি x স্কয়াৰৰ সহগ আৰু ধ্ৰুৱক পদ পূৰণ কৰিম পূৰণ ফলটো কিমান পামতে -10 হ'ব এতিয়া এই দশক এনেকুৱা দুটা ৰূপত ভগাব লাগে তাৰ মানে এনেকুৱা আমি নেতাত চাম আমি কোনখন দুটা সংখ্যা পূৰণ কৰিলে কি সংখ্যা পূৰণ কৰিলে আমি 10 পাওঁ সেইটো ট্ৰাই কৰিম প্ৰথমতে হ'ব কি সংখ্যা পূৰণ কৰিলে আমি দুটা সংখ্যা এনেকুৱা বিচাৰিব লাগিব তাৰ মানে সংখ্যা দুটা পূৰণ যদি কৰো আমি -10 পাব লাগিব আৰু যদি মই যোগ কৰো হ'ব যোগ বা বিয়োগ হিচাপে ল'ব পাৰো যোগ কৰো দেন কি পাব লাগিব আমি x ৰ সহগ কি কৈছো মই x ৰ সহগ পাব লাগে ইয়াতে x ৰ সহগ কোন আছে x ৰ সহগ আছে -3 এইটো পাব লাগিব তো সকলে ট্ৰাই কৰিম এতিয়া তো লগে মই শৰ্ট এটা বুদ্ধি দিছো লগে আমি কি কৰিম ইয়াৰ পাছত লগে চাম 10 তো আমি কি নেতাত পাও 1 10 গুণ 10 1 10 গুণ 10 ইয়াতে যদি মই যোগ বিয়োগ কৰো -3 পাৰ চান্স আছে নেকি চান্স নাই হ'ব তো যদি আৰু কি চাল পাও মানে 2 5 গুণ 10 2 5 গুণ 10 এই দুটাৰ পৰা আমাক মাইনাছত লাগব না নাই মাইনাছত প্ৰয়োজন কাৰবাকটো তো মাইনাস দিব লাগিব যেনিবা মই দি দিলো ইয়াক হ'ব তো কিমান হলতে 10 হল -10 হল তো যদি মই যোগ কৰো 2 টাকা যোগ 5 টাকা কিমান হ'ব 3 টাকা প্লাস 3 টাকা আমাক তো কিহত প্ৰয়োজন মাইনাসতে প্ৰয়োজন তো মই ডাইৰেক্টলি কৈ দিছো কি কৰিব লাগিব ডাঙৰটো আমি পালো 3 পালো না নাই প্লাসতে পাইছো মাইনাসত এইটো টেনশন নাই প্ৰথমতে আমি পালো না নাই আমি 3 পালো তো এটা কাম কৰো না যদি আমি কি কৰো আমি 10 কে এনেকুৱাটো লিখিব পাৰো -10ক মই 5 * 2 তো লিখিব পাৰো নে নাই 5 2 গুণ 10 হল না নাই 5 2 গুণ 10 হ'ব না নাই আৰু যদি মই যোগ কৰো 5 টাকা আৰু তাৰ লগত মই যদি 2 টাকা যোগ কৰো এটা প্লাসত আছে না নাই তো কিমান হল -3 হল না নাই তো এইটোৱে হ'ব এইটোৱে হ'ব আমাৰ কি সংখ্যা দুটা পালো আমি এই যে 5 আৰু 2 হ'ব এই দুটা সংখ্যা তো এইটোৱে প্ৰথম কামটো হ'ব প্ৰথমতে কি পূৰণ কৰিম মনোযোগ দিম সকলে আমি x ৰ সহগ a স্কয়াৰৰ সহগ আৰু ধ্ৰুৱক পদটো পূৰণ কৰিম হ'ব পূৰণ কৰি কি এটা ফল পাম পূৰণ ফলটো পাম আৰু পূৰণ ফলটোক লগে কি কৰিম এনেকুৱা দুটা ৰূপত ভগাম যেটো পূৰণ কৰিলে কি পাব লাগিব -10 পাব লাগিব আৰু লগতে যদি সংখ্যা দুটা যোগ কৰো আমি কি x ৰ সহগ পাব লাগিব x ৰ সহগ কোন আছে ইয়াতে -3 লগে চাম আমি এই পূৰণ ফলটো আমি কি নেতাত পাও লগে চাম আমি 1 10 গুণ 10 আৰু ক'ত পাম 2 5 গুণ 10 আৰু তো নাপাওচোন তো এইখিনিতে হ'ব
হ'ব তো আমি দেখা পালোঁ কি 2 5 গুণ 10 এইটো ক্ষেত্ৰত আমি কিয় নহয় কাৰণ মাইনাছটো যদি মই 5 টকা যোগ কৰোঁ কি প্লাছত হ'বনে নাই তো প্লাছটো নাই নহয় ইয়াতে মাইনাছ হ'ব তো এটা কাম কৰোঁ মই যদি মাইনাছটোকে দি দিওঁ ৰিজাল্টটো একেই হ'বনে নাই -10 এইটো হ'ব এইটোৱে হ'ব বুজি পোৱা বুলি ভাবি লৈছোঁ সকলোকে হা এইটোৱে তাৰপিছত এতিয়া লিখিম কিদৰে এইখিনি বুজাৰ কাৰণে হা এইখিনি পৰীক্ষাত লিখিব লগা নাই শ্বৰ্টলি মই কৈ দিছোঁ এইবাৰ কি কৰিম আমি a স্কুৱেৰ আৰু এইটো কাষৰ দুটা একে ৰাখি থ'লেই হ'ল তাক একো কৰিব লগা নাই যি কৰিম আমি মাজৰটোকে মধ্যপদটোকে আমি দুটা ভাগ কৰিম হ'ব তো এতিয়া কি কৰিম আমি কি সংখ্যা পাইছিলোঁ এইটো -5x হ'বনে তাৰপিছত এইটো +2x হ'ল নাই এইটোৱে ইমপ্লাইজ তো এইবাৰ কি কৰিম আমি কমন ল'ম দুয়োটাৰ পৰা হা দুটা ভগাই ল'ম তো ইয়াৰ পৰা কি কমন ল'ব পাৰিম আমি প্ৰথমতে চাম আমি সংখ্যা কিবা কমন ল'ব পাৰিম নেকি সংখ্যা ইয়াৰ আগত কি আছে 1 আছে ইয়াৰ আগতো 5 xৰ আগত কি 5 আছে তো ইহঁতৰতো মই কমন ল'ব নোৱাৰোঁ কেতিয়াও হয়নে নাই একটোতো সকলোৰে থাকে তো সেইটো আমি ল'ব নোৱাৰোঁ বৰ্তমান তো তাৰপিছত চাম আমি কিবা চলক আনিব পাৰিম নেকি আমি চলক দেখা পালোঁ ইয়াতে a স্কুৱেৰ কেইটা পূৰণ হৈছে দুটা ইফালে কেই আছে এটা তো ইহঁতৰ পৰা মই এটা লৈ আহিব পাৰিমনে নাই হ'ব লৈ আহিলোঁতে x তো থাকিল কিতে ইয়াৰ পৰা অনাৰ পিছত x এটা আৰু যেতিয়া মই x এটা লৈ আহিলোঁ তো থাকিব কিতে ইয়াতে 5 হৈছে না তাৰপিছত এইবাৰ চাম আমি ইহঁতৰ পৰা তো কি কমন ল'ব পাৰিম 2 আৰু 10 লগে চাম আমি 2 আৰু 10 নেওতাত পাওঁচোন কি নেওতাত পাওঁ 2 নেওতাতে পাওঁ হ'ব তো 2টো লৈ আহিলোঁ আমি তো অনাৰ পিছত কি থাকিলতে ইয়াতে xটোতো মই আনিব পৰা নাই না কি কাৰণে আনিব পৰা নাই কাৰণ পিছপিনে x নাইতো তো সেইকাৰণে মই আনিব পৰা নাই তো x তো থাকিল কি ইফালে এতিয়া কি পূৰণ কৰিলে আমি 10 পাব লাগিব না নাই এইটো সেই বুলি এতিয়া 8 নহ'ব ছাৰ যে 2ৰ পৰা 10ৰ পৰা 2 লৈ আহিলোঁ ছাৰ ইয়াতে 8 থাকিব এইটোতো নহয় ন কি হয় এইটো মানে পূৰণ হিচাপে পাব লাগিব আমি কমন লোৱাটো পূৰণ হিচাপেতো লৈ আহোঁ আমি 2 5 গুণ 10 = 0 আল্টিমেটলি এইটো ক'ব গৈছে এই দুটা সমান হ'বই লাগিব যদি সমান নহয় না অংকই ভুল হৈ আছে তো বাদেই দে তো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিলে হ'ল কুৱেশ্যনটো হ'ব তো এতিয়া আমি কি কৰিম এইবাৰ এইখিনি পৰ্চনৰ পৰা এইখিনি পৰ্চনতো আমি কি আছে কমন আছে না নাই কি কমন আছে x - 5 কমন আছে আৰু ইফালে কি লৈছোঁ মই x + 2 = 0 হৈছে না নাই এইটো তো এতিয়া হ'ব তো এতিয়া কি কৰোঁ আমি এইখিনি এতেকে x - 5 যেতিয়া এইটো কমপ্লিটলি কি হৈ আছে পূৰণ হৈছে ইফালে গ'লে কি হ'ব 0 হ'ব তাৰ মানে কি x - 5 = 0 লিখিব পাৰোঁ বা এইটোক যদি এইবাৰ যদি মই এইটো ক্ষেত্ৰতে লওঁ আমি x - 5টো পূৰণ হৈ আছে না ইফালে গ'লে কি হ'ব হৰণ হ'বনে নাই শূন্যক যেতিয়া মই হৰণ কৰোঁ কোনো এটা সংখ্যাৰে শূন্যই হ'ব না নাই এইটোৱে তো x - 5 এইবাৰ x - 2 = 0 তো ইয়াতে কি হ'ব ৰিজাল্ট x = 5টো ইফালে গ'লে কি পাম মাইনাছ হৈ আছে তেনে কি হ'ব 5 হ'ব +5 হ'ব আৰু এইটো কি আছে প্লাছত আছে ন +2 হৈ আছে তো ইফালে আহিলে কি হ'ব -2 হ'ব আৰু এই দুটাই হ'ব xৰ কি মান পালোঁ আমি 5 পালোঁ আৰু -2 এই সংখ্যা দুটাই হ'ব কি এই সংখ্যা দুটাই হ'ব এই দ্বিঘাত বহুপদটোৰ দ্বিঘাত সমীকৰণটোৰ আমাৰ এটা কি নাম কৈছিলোঁ মই মূল হ'ব এইটোৱে হ'বনে এইটোৱে 5 আৰু -2টোৱে হ'ব প্ৰদত্ত দ্বিঘাত সমীকৰণৰ মূল কিমান সহজ হয় হ'ব এইখিনি কথা কিন্তু মনত ৰাখিব লাগিব দে নহ'লে প্ৰব্লেম হৈ যাব a স্কুৱেৰ হওক লগে মই যেতিয়া শূন্য ওলোৱাৰ ক্ষেত্ৰত বা আমি আগতে পাইছিলোঁ দ্বিঘাত বহুপদতো এই বহুপদ লেচনটোতো পাইছিলোঁ শূন্য ওলোৱা দ্বিঘাত বহুপদৰ আৰু এইটোতো আমি একেই ষ্টাইল হ'ল মূলবোৰ ওলোৱা সেই একেই ষ্টাইল এইটো মনত ৰাখিম a স্কুৱেৰ হওক আৰু ধ্ৰুৱক তাৰপিছত সেইটোক আমি এনেকুৱা ক্ষেত্ৰত পূৰণ ফলটোক আমি এনেকুৱা দুটা পাৰ্টত ভগাম পূৰণ কৰিলে কি -10 আৰু যিটো যদি যোগ বিয়োগ কৰোঁ আমি কি পাব লাগে xৰ হওক পাব লাগে হ'ব এইখিনি তো নেক্সট আমি কুৱেশ্যনটোলৈকে যাওঁ 2 নম্বৰটো সেই একেই ষ্টাইল হ'ব 3 নম্বৰটো মই ষ্টুডেণ্টবোৰৰ কি ৰুট কিবা কিবি থাকিলে বহুত ভয় কৰে না তো সেইটোৱে কৰি দেখাইছোঁ মই হ'ব 3 নম্বৰটো এইবাৰ এইটো 3 নম্বৰটো হ'ব মই এইটো 2 নম্বৰ কুৱেশ্যনটো সকলোৱে পাৰিবা বুলি ধৰি লৈছোঁ কাৰণ বহুত সহজ ষ্টাইলতে আছে তো কিছুমান জটিলকেইটা মই কৰি দেখাইছোঁ জটিল নহয় একো জটিলেই নহয় কিন্তু আৰু প্ৰব্লেম হয় ষ্টুডেণ্টবোৰৰ এইটোৱে ভয় কৰে কি ছাৰ ৰুট আছে এইবাৰ কি কৰিম একো টেনশ্যন ল'ব লগা নাই এইখিনি আমি সৰু বেছি কথা জানো নে নাই যেতিয়া মই ৰুট 3 পূৰণ কৰোঁ কি হয় ৰুট 3 পূৰণ কৰিলে ৰুট 3 দুটা পূৰণ কৰিলে কি হয় এইটো আমাৰ কি হৈ যায় টোটেল ৰিজাল্ট 3 3 গুণ 9 হৈ যায় আৰু 9ৰ বৰ্গমূল কি পাওঁ 3 হয়নে নাই তো চিম্পলি কি ক'ব দিছোঁ মই যদি এনেকুৱা দুটা পূৰণ হয় একে যদি ৰুট থকা যদি সংখ্যা পূৰণ হয় কি হৈ যাব ই এটা হৈ যাব যেনে ৰুট 5 যদি ৰুট 5 দুটা পূৰণ হ'ব দেন কি হ'ব ই অনলি 5 হৈ যাব হ'ব
তো চিম্পলি এনেকুৱা √7 দেন 7 √12 যদি লগ হয় দেন 12 হ'ব তো এতিয়া প্ৰথম কাম কি আছিল এতিয়া ইয়াতৰ মূল ওলাব দিছে প্ৰথম কি কৰা আছিল আমি a স্কয়াৰৰ সহগ আৰু ধ্ৰুৱক পদ পূৰণ কৰা আছিল হয় নে নাই তো a স্কয়াৰৰ সহগ কোন আছে √2 আৰু ধ্ৰুৱক পদ কোন আছে 5 √2 যেতিয়া √2 পূৰণ কৰিম এতিয়াতো পূৰণ হৈ আছে না নাই √2 পূৰণ কৰিলে কি হ'ল 2 হ'ল আৰু আগত কি আছে 5 2 গুণ 10 সহজ হ'ল নে নাই এইটোৱে তো এতিয়া এই 10ক এনেকুৱা পাৰ্টত ভগাব লাগে যিটো পূৰণ কৰিলে কি হ'ব এনেকুৱা পাৰ্টত ভগাব লাগে পূৰণ কৰিলে 10 পাব লাগে আৰু যোগ বিয়োগ কৰিলে কিমান পাব লাগিব x ৰ সহগ কোন আছে 7 তো এইবাৰ কি আছে গোটেইখিনি প্লাছতে আছে নে নাই লগে কি কৰিম আমি 10 তো আমি কি এটাত পাওঁ লগে ট্ৰাই কৰিম 1 10 গুণ 10 2 5 গুণ 10 আৰু বেলেগত নাপাওঁ দেখোন আমি হ'ব তো ডাইৰেক্টলি কোন হ'লেইচোন কি হয় 2 5 গুণ 10 হৈছে না নাই আৰু যদি মই যোগ কৰোঁ এই দুটা যোগ বিয়োগ কৰিলে 7 পাব লাগিব x ৰ সহগ ক'লে দেখোন 7 হৈছে না এইটো বহুত সহজ হয় এইটো যদি মই যোগ কৰোঁ 2 5 গুণ 10 এইটোক যদি মই 2 প্লাছ কৰোঁ কি হ'ল 7 হ'ল না নাই x ৰ সহগে পালোঁ তো এইটোৱে আগৰ নিচিনা ষ্টাইল তো অলপ লিখি দেখাইছোঁ মই এইটো ইমপ্লাই চিন ব্যৱহাৰ কৰিম প্ৰথম কি কৈছিলোঁ মই কাষৰ দুটা একে ষ্টাইলতে ৰাখি থ'লে হ'ল হ'ব 5 √2 আমি লিখিম আৰু এতে তাৰপিছত এইবাৰ আগে মধ্যপদটোক যিটো আছে 7x তো এটাক ভগাব লাগে এটা কি পাৰ্টত ভগাম মই 2x + 5x হ'বনে নাই লিখিব পাৰোঁ নে নাই 7 টকাক মই 2 টকা যোগ 5 টকা লিখিব পাৰোঁ নে নাই এইটোৱে আৰু মাজত কি চিন আছে সেইটো চিন দি দিলোঁ টেনশ্যন ল'ব নাই তাৰপিছত দুটা পাৰ্টৰ পৰা আমি কমন ল'ম এতিয়া আগৰ নিচিনাই তো যদি কমন লওঁ কি হ'ব এতিয়া আচ্ছা কি কমন ল'ব পাৰিম x কমন ল'ব পাৰিম আৰু √2 হৈ আছে আৰু ইয়াক কি হৈ আছে 2 হৈ আছে আমি কি জানো 2 কেতিয়া হয় কোৱাচোন মোক 2 √2 যদি দুটা পূৰণ হৈ থাকে √2 দুটা পূৰণ হ'লে কি হ'ব পাৰে 2 হয় না নাই তো ইয়াতেও আমি কি ভাবিম ইয়াতে কি পূৰণ হৈ আছে তাৰমানে √2 দুটা পূৰণ হৈ আছে তো মই এটা √2 বাহিৰত আনিব পাৰিম নে নাই কি কাৰণত পাৰিম কাৰণ বাহিৰতো √2 এটা আছে আমি 2ক এনেকুৱা লিখিব পাৰিম নে নাই √2 × √2 লিখিব পাৰিম নে নাই এইটোৱে তো মই লৈ আহিব পাৰিম নে নাই এইটো √2 লৈ আহিলোঁ তে হ'ব কিবা কনফিউজন আছে নেকি নাই ন তো এইটোৱে তোক আমি কি কৰিছোঁ √2 ভগাই দিছোঁ হ'ব এইটোৱে চিনি নোপোৱা হৈছে নেকি আৰু ভিডিঅ'টো অলপ হাই কোৱালিটিত চালে হ'ল মানে কি তো ট্ৰাই কৰিম মই নেক্সট যেতিয়া কোনো মানে টিউশ্যন ৰুমতো আছে বৰ্ড অনাৰ কাৰণে কিন্তু এতিয়াতো যাব নোৱাৰি না লকডাউন চলি আছে তো √2x তো ঘৰত বহিয়ে যিখিনি পাৰোঁ ষ্টুডেণ্টৰ কাৰণে হেল্প কৰাৰ কাৰণে ট্ৰাই কৰিছোঁ আৰু মই তো কমন ল'লোঁ মই কি √2 ল'ব পাৰিম কাৰণ ইয়াতেও √2 আছে হ'বনে নাই তাৰপিছত কি আহিলে x স্কোয়াৰ হৈ আছে ইয়াতে x হৈ আছে তো কি কৰোঁ আমি আৰে ইয়াতে দেখোন x দুটা পূৰণ হৈ আছে ইয়াতে দেখোন x আছে তো মই আনিব পাৰোঁ নে নাই কমন আনিব পাৰোঁ লৈ আহিলোঁ থাকিল কি ইয়াতে তো x এটা থাকিল নে নাই তো নাথাকিব ইয়াতে √2 তো কমন লৈ আহিছোঁ না তাৰপিছত ইফালে কি থাকিল ইয়াৰ 2 আছে 2টোক তো √2 ভগাইছোঁ নে নাই আমি তো যদি কিবা কনফিউজন থাকে এটা ষ্টেপ লিখিব পাৰা এইটো ষ্টাইলত কৰি নাই লিখিব লগা নাই জানিবাই সকলে প্লাছটো প্লাছে দিলোঁ তো 2ক যেতিয়া মই √2 লৈ আহিছোঁ থাকিব নে নাই √2 হ'ব তাৰপিছত xটো লৈ আহিছোঁ হৈছে এইটো তাৰপিছত যি চিন আছে এইটো দিলোঁ তাৰপিছত কি কমন ল'ব পাৰিম ডাইৰেক্টলি দেখাই পাই আছোঁ দেখোন 5 এটা 2 পক্ষত পূৰণে হৈ আছে হ'ব আৰু কি x আছে নেকি নাই টেনশ্যন ল'ব লগা নাই প্লাছ √2 একে ষ্টাইল হ'ল নে নাই এইটো ষ্টাইলটো বনাব লাগিবই হ'ব নহ'লেতো অংকই লৈ আছে এইটো আৰু প্ৰথমৰ পৰা ৰিপিট কৰাই ভাল হ'ব তো লগে কি কৰিম আমি যিখিনি মিলামিলি হৈ আছে এইখিনি কি কৰিম এতিয়া কমন ল'ম হ'বনে নাই x + √2 আৰু যি বাকী থাকিল √2x + 5 = 0 আৰু এতিয়া আমি কি কৰা আছিলোঁ এতিয়া আমি কি এতিয়া আমি কি কৰোঁ এইখিনি এতিয়া বুলি লিখিব পাৰা x + √2 = কি কাৰ লগত তুলনা কৰিম 0 লগত কাৰণ এইটো কি কাৰণত 0 লিখিব আমি এইটো কি আছে পূৰণ হৈ আছে না নাই ইফালে গ'লে কি হ'ব ই হৰণ এইটোৰ লগত পূৰণ হৈ আছে ইফালে যদি যায় কি হ'ব হৰণ হ'ব আৰু আমি কি জানো শূন্যৰ লগত যদি কোনোবা সংখ্যাক যদি হৰণ কৰোঁ পূৰণ কৰোঁ দেন কি হয় তাৰ মানটো 0 হৈ যায় না নাই এইটোৱে x + 2 = 0 এতিয়া দেন কি হ'ব x +2 ইফালে গ'লে কি হ'ব -√2 হ'লে আৰু বা আৰু এইটো ক্ষেত্ৰতো আমি পাম এইবাৰ কি কৰিছোঁ আমি এইটো মানটোক আমি লৈ যাওঁ ইফালে লৈ গ'লে কি হ'ব 0 হৈ যাবনে নাই তো থাকিল কি এতিয়া আমাৰ √2x √2x + 5 = 0
এইটো হৈছে এক্স এইটো ইফালে গ'লে আচ্ছা কিছুমানে কনফিউজন হ'ব পাৰে মই এটা লাইন বনাই দিছোঁ তো কি হ'ব -5 হ'ব তো এক্স ইকুৱেল কি হ'ব এতিয়া -5 পাই কিমান হ'ব √2 বাস এইখিনি এই দুটা হ'ব এক্সৰ কি মান পালো এতিয়া x -√2 আৰু -5/√2 এইটোৱে হ'ব এই প্ৰদত্ত দ্বিঘাত বহুপদৰ এটা মূল লিখি দিব পাৰো লাইনটো আমি হৈছে ন এইটো প্ৰদত্ত দ্বিঘাত বহুপদৰ মূল দুটা হ'ল -√2 আৰু -5/√2 বাস হ'ব এবাৰ আমি 4 নম্বৰটো আলোচনা কৰো যদি ভগ্নাংশ থাকে দেন কি কৰিম মই আগতেও কৈছিলো ভগ্নাংশ থাকিলে কি কৰো তো কি হয় 2x² - x + 1/8 হৈ আছে না তো এটা কাম কৰো না আমি কিয় আমি ভগ্নাংশৰ ফালে জটিল কৰি থাকো তো এটা কাম কৰো ভগ্নাংশটোৱে নোহোৱা কৰি দিও হ'ব কি হৈ আছে তলত 8 হৈ আছে তো এটা কাম কৰো যদি প্ৰত্যেককে 8 ৰে মই পূৰণ কৰি দিও তেতিয়া কি হ'ব ই কমপ্লিটলি কি হৈ যাব 8 ৰে মই প্ৰত্যেককে পূৰণ কৰিম হ'ব 8 2 গুণ এইটো 8 ৰে ইয়াকো পূৰণ কৰি দেখাইছো তাৰ পিছত কিয় 8 ৰে পূৰণ কৰা হ'ল স্যাৰ আমি বেলেগেৰে যে কৰা নাই যে কিয় আমি এইটো কাৰণে কৰা হ'ল ইহতৰ কি হৈ আছে প্ৰত্যেকৰে লখাও কি আছে ইয়াতো 1 হৈ আছে ইয়াতৰে 1 হৈ আছে এইটো 8 হৈ আছে তো এটা কাম কৰো 8 ৰে যদি মই পূৰণ কৰো 8 টো ডাইৰেক্টলি কাটাকাটি যাব নাই সেইটো কাৰণে আমি নরমাল এটা মান পোৱাৰ কাৰণে কৰা হৈছে হ'ব ইয়াতে মই লিখি দিছো দুয়ো পক্ষতে 8 ৰে পূৰণ আৰু যোনে জানে এইখিনি কথা তো লিখিব লগা নাই হ'ব এইটো লাইনটো ডাইৰেক্টলি স্কিপ কৰিব পাৰে হ'ব এইটো তো কি হবতে 8 2 গুণ 16 6 হেত হেৰি 8 2 গুণ 16 x² তাৰ পিছত কিমান হ'ল 8x আৰু কি হ'ব 8 টো কাটাকাটি যাব না নাই ডাইৰেক্টলি 1 = 0 তো এতিয়া কি আছিল আমাৰ মনত আছে না সকলো মনত তো কি কৰা আছিল প্ৰথম যেতিয়া আমি শূন্য ওলাবা মূল ওলা লগে লগে কি কৰো a² হওক কোন আছে 16 আৰু ধ্ৰুবক পদ পূৰণ কৰো কিমান হ'ল 16 হ'ল আৰু লগে লগে 16ক এনেকুৱাকে ভগাব লাগে যেটো সংখ্যা পূৰণ করলে কি পাব লাগিব 16 পাব লাগিব আৰু যোগ বিয়োগ করলে কি পাব লাগিব -8 পাব লাগিব হ'ব যোগ বা বিয়োগ তো এটা কাম কৰো না আমি হ'ব -8 xৰ হক পাব লাগিব হেনে নাই তো এতিয়া চা আমি 16 তো কি নেতাত পাও লগে লগে ট্রাই কৰিম 16 কি নেতাত পাও 16 আমি কি নেত পা 16 এটুক তো যোগ বিয়োগ করলে কিটা -8 না পাও এটু ক্যান্সেল তাৰ পিছত 2 8 গুণ 16 এটু তো আমি যোগ বিয়োগ করলে আমি -8 পাওয়ার চান্স আছে নেকি নাই তো এইটো ক্যান্সেল আৰু এবাৰ যদি চাও 4 গুণ 16 আরে এটো দেখুন আমি যোগ বিয়োগ করলে 8 পাওয়ার চান্স আছে দেখুন আছে না নাই তো এবাৰ কি আছে এটো তো প্লাসত এইটো প্লাস হৈ আছে এইটো তো মাইনাস হৈ আছে যদি মই এটা কাম কৰো যদি আগতো মাইনাস দিও এটা ইহতৰ আগতো যদি মাইনাস দিও কি হ'ব 4 গুণ 16 হ'ব এটো তো -8 পাব লাগিবইছন 4 গুণ 16 হল না এবাৰ আৰু কি হল মাইনাসে প্লাসে হল আৰু এই দুটা মই যদি কৰো -4 4 টাকা ধাৰ আছে এগেইন দোকানত মই 4 টাকা ধাৰ হল কিমান টাকা ধাৰ হলতে -8 টাকা হল না নাইটো হলে আমাৰ যেটো আমাৰ প্ৰয়োজন সেই মানটোৱে হল বহুত সহজ হয় তো তাৰ মানে কি মানটো পালো -4 আৰু -4 এই আমি সংখ্যা দুটা পালো মানে মধ্যপদক মই ভগাম এতিয়া হ'ব আগৰ নিচিনা স্টাইল কাকত দুটা একে স্টাইল থাকিব 1 0 লিখিব পাৰা দে এটো লিখি একেলগে লিখি যাব পাৰা তো কি হল -4x হ'ব যি চিন আছে এইটো দিলো তো এতিয়া চা 8x লিখা হল না নাইটো এটো স্টাইলতে কাৰণ 8 টাকাকে মই লিখিব পাৰো না নাই 4 টাকা মোৰ হাতত এগেইন 4 টাকা ধাৰ দোকানত 4 টাকা ধাৰ আছে এগেইন 4 টাকা ধাৰ হল হ'ব তো কিমান টাকা 8 টাকা ধাৰ হল না নাই তো এইখিনি তো এতিয়া কিমান হলতে কমন লম এবাৰ কমন ললে কি হ'ব এতিয়া কমন কি লব পাৰিম ইয়াৰে আমি প্ৰথমতে সংখ্যা চাও সংখ্যা কি পাও লগে লগে 4 হল লগে লগে আমি ৰিমাইন্ড কৰিম কোনখন এটা পাও 4 আৰু হল আমি কিছুমানে তো কব স্যার 2 তো পাও আরে 2 এর বাইরে তো আৰু বেলেগত ডাঙৰত পাওনে নাই আমি ডাঙৰটো আমি ট্রাই কৰিম তো দেখাবলৈ 4 তে পাওছন 4 তো কিমান হবতে 4 গুণ হল হ'ব 4 গুণ হল হেই বুলি নকবা এতিয়া স্যার 16 পৰা 4 লয়াৰ পিছত 12 থাকিল এইটো কোৱেশ্চন নহয় হা এইটো হ'ব নোৱাৰে কিটাও মানে কি হয় 4 এর লগত ইটো পূৰণ করলে এইখিনি মান পাব লাগিব কমন লোৱা মিন্সটো হেইতে পূৰণ হিচাপে লয় সময় 4 গুণ 16 হ'ব 4 গুণ 16 কিমান থাকিলতে আৰু দেখোন x তো আনিব পাৰিম কাৰণ এইটো ফালে x আছে এইটো ফালে x আছে তো মই আনিব পাৰিম না নাই x টা আনিব পাৰিম হ'ব এইটো x এটা লৈ আহিলো তো থাকিল কিতে 4x দুটা পূৰণ হৈ আছিল না নাই তো মই এটা ললো তাৰ পিছত ইয়াৰ পৰা কমপ্লিটলি 4x টো মই উঠাই লৈ আছে না নাই হ'ব এইটো মানটো কি আছে x হ'ব এই মানটোক মই কমপ্লিটলি উঠাই লৈ আছে না নাই এইটোকে তো দেন কি থাকিব তো 0 থাকিব না 1 থাকিব 0 না থাকে 1 থাকিব হ'ব কিছুমানে কি ক'ব স্যার 0 আরে 0 কেনেকৈ হ'ব যদি 0 হয় এই মানটোৰ লগত পূৰণ কৰি তো এইটো মান পাব লাগিব না যদি 0 হৈ থাকে দেন এইটো মানটো 0 হৈ যাব হ'ব এইটো
তাৰপিছত কি কৰিম আৰু কিমান কমন ল'ব পাৰিম নে ইহঁতৰ 4x তো এইখন এটাতো আমি একৰ বাহিৰে বেলেগত নাপাওঁ এক্সটো এক্সে হৈ আছে তো ইফালেও নাপাওঁ আমি তো কি কৰোঁ এটা কাম কৰোঁ কিবা কমন আনিব পাৰিম নাই একো নেতাতো পাওঁ ইহঁতক তো কি হ'ল তে 4x হ'ব 4x আৰু তাৰপিছত কি হ'ল এইবাৰ আচ্ছা এতিয়া কিছুমানে ক'ব ছাৰ যি চিন আছে সেইটোৱে ডাইৰেক্টলি মাৰি দিব আৰে নহয় ইফালে চাম আমি কি চিন আছে মাইনাছ পাব লাগিব আমি ইয়াতে হয়নে নহয় তো আমি তো টেনশ্যন ল'ব লগা নাই এইটোক যেতিয়া আমি কমন লৈ অহাৰ পিছত এই মানটোকে বহুৱাই দিলে হয় সেইটোও এটা শ্বৰ্ট ট্ৰিক হিচাপে ল'ব পাৰোঁ আমি কিয় হ'ব আমি ট্ৰাই কৰিম চাবিচোন চোৱাচোন সকলে কি হৈ আছে ইয়াতে মাইনাছ হৈ আছে যদি মই ইয়াৰ লগত মাল্টিপ্লাই কৰোঁ এইটোৰ লগত পূৰণ হৈ আছে আমি জানো হয়নে নাই ইয়াৰ লগততো কি হৈ আছে এইটো পূৰণ হ'বনে নাই তো 4 গুণ 4 -4x আৰু মাইনাছে প্লাছ ইয়াতে যদি মই প্লাছ চিন দিওঁ কি হ'ব 1 গুণ 1 কিন্তু মাইনাছত থাকিব আৰে ইয়াতে মাইনাছ চিন আছে নেকি মাইনাছ চিনটো নাই না তো প্লাছ হ'ব লাগিব তো মাইনাছে কি হ'ব প্লাছ হ'ব তাৰ কাৰণে কি 0 দিয়া সৰি কি মাইনাছ চিনটো দিয়া হ'ল তো চিম্পলি মনত ৰাখিম এইটোত যি থাকে না সেইটোৱে লিখি দিম টেনশ্যন ল'ব লগা নাই এইটো হ'ব তাৰপিছত কি কমন ল'মতে আমি 4x - 1 হ'ব আৰু এইটো ফালে কি থাকিল এইখিনি লৈ অহাৰ পিছত এইটো কি থাকিল 4x - 1 এইটো লৈ আহিলোঁ তো ইহঁতৰ পৰা এইখিনি লৈ অহাৰ পিছত কি থাকিল তে -1 ইজ ইকুৱেল টু কিমান হ'ল 0 হৈছে নে নাই এতিয়া আমি কাৰ লগত এইখিনি কি কৰিম এতিয়া এইটো মানটো ইফালে গ'লে কি হ'ব 0 হৈ যাব তো এনেকুৱা লিখিব পাৰিম এতিয়া 4x - 1 ইকুৱেল 0 এইটো কি হ'ব তে 4x এইটো ফালে গ'লে কি হ'ব গ'লে কি হ'ব 1 হ'ব +1 হ'ব আৰু xটো কি হৈ আছে পূৰণ 4টো পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব 1/4 হ'ব বা এইটো একেই ষ্টাইল হ'ব 4x - 1 ইকুৱেল 0 এইটো প্ৰথমতে আমি কি একটো লৈ গ'লো ইফালে কি হ'ব প্লাছ হ'ব আৰু 4টো কি পূৰণ হৈ আছে না নাই ইফালে গ'লে কি হ'ব 1/4 হৈছে না আৰু এইটোৱে হ'ব কি 1/4তে প্ৰদত্ত বহুপদৰ কি হ'ব মূল হ'ব এইটোৱে প্ৰদত্ত দ্বিঘাত বহুপদৰ মূল দুটা হ'ল এইটো 1/4 আৰু 1/4 হ'বনে এইখিনি তাত থকা যেন নালাগে দেখোন হ'ব এইখিনিতো এক্সট্ৰা এইখিনি বুজোৱাৰ কাৰণে এইটো এইখিন 8 নম্বৰটো কৰি দিওঁ ইয়াৰে কিন্তু পাৰিব লাগেচোন আৰু মই ঠিক আছে আৰু এটা কৰি দি দিম ইয়াৰে 8 নম্বৰটো কৰোঁ আৰু তাৰপিছত কিবা প্ৰব্লেম থাকিলে কমেণ্ট ছেকশ্যনত আমাক জনালে হ'ল যে ছাৰ এইটো আমাৰ প্ৰব্লেম হৈ আছে দেন মই কৰি দিয়াৰ নেক্সট দিনাই ট্ৰাই কৰিম আৰু দিয়াৰ কাৰণে হ'ব সৰি তো এইবাৰ এইটো তো আগৰ নিচিনা ষ্টাইল কি কৰোঁ আমি স্কুৱেৰ হওক আৰু ধ্ৰুৱক পদ পূৰণ কৰিম কি হ'ব তে √3 * 7√3 আমি কি জানো √3 পূৰণ কৰিলে কি হ'ব এটা 3 হ'বনে নাই আৰু এইটো 7 3 গুণ 21 তো এতিয়া 21 তো এনেকুৱা 21ক এনেকুৱাকৈ ভগাব লাগে এনেকুৱাকৈ দুটা পাৰ্টত ভগালে পূৰণ কৰিলে 21 পাম আৰু যোগ কৰিলে কি পাব লাগিব xৰ হওক কোন আছে 10 লগে চাম আমি এইটো দেখোন কিবা নেটাত পাওঁৱে দেখোন আমি 21 7 3 গুণ এইটোতে হৈ আছেচোন 7 3 গুণ 21 আৰু 7 3 কিমান হ'ব তো সে হ'ল নে নাই যে দেখোন একেবাৰে এইটো তো ঠিক আছে মই স্পীডত কৰি দেখাইছোঁ এইটো এইটো হ'লে √3 x² + 7x + 3x লিখিব পাৰিনে নাই কাৰণ এইটো মানটো পালোঁ কি 7 আৰু 3 পালোঁ নে নাই এইটো 7x + 7 3 = 0 তো ইয়াৰ পৰা এগেইন কি ক'ম আমি কমন ল'ম হ'ব ইহঁতৰ পৰা কমন ল'ম তো ট্ৰাই কৰিম আমি কমন লোৱাৰ কাৰণে দেখা পালোঁ আমি ইহঁতৰ কিবা কমন ল'ব পাৰিম নেকি সংখ্যা √3 আৰু √7 কিবা পাম নেকি আমি আৰে নাপাওঁ আমি একৰ বাহিৰে নাপাওঁ একটো প্ৰয়োজন নহয় এতিয়া তাৰপিছত আমি চাওঁ এতিয়া x² x আছে ইহঁতৰ পৰা কি কমন ল'ব পাৰিম মই x কমন ল'ব পাৰিম নে নাই পাৰিম তো থাকিল কি ইয়াতে √3x তাৰপিছত ইয়াতে কিমান থাকিল 7 হ'ব আৰু এইবাৰ কি পাব লাগিব এইটো একে ষ্টাইল ইফিনে পাবই লাগিব হ'ব তো প্লাছ এইবাৰ চাম মই অলপ আগতে কি কৈছিলোঁ ইহঁতৰ পৰা কি কমন ল'ম এতিয়া 3 আৰু √3 আৰু 7 √3 এইটো হৈ আছে না কমন ল'ব লাগে এতিয়া ছাৰ একতো কমন ল'ব পৰা নাই আৰে কেনেকৈ কমন ল'ম আমি প্ৰব্লেম হৈ আছে তো এতিয়া কাম কৰিব পাৰে না ইয়াক 7ক মই এইটো ষ্টাইলত লিখিব পাৰিনে নাই √3 * √3 কিবা লিখিলে ভুল হ'ব নেকি 3ক মই লিখিব পাৰিনে নাই √3 * √3 তো তাৰমানে √3 কেইটা পূৰণ হৈ আছে তাত দুটা পূৰণ হৈ আছে তো মই এটা লৈ আহিলোঁ কাৰণ ইপিনেও এটা √3 আছে তো ঠিক আছে মই লৈ আহিলোঁ √3 হ'ব আৰু xটো তো আনিব নোৱাৰোঁ
তো ইফালে কি থাকিল এইখিনি লোৱাৰ পিছত না এইখিনি কমন লোৱাৰ পিছত যি আছে না এইটোৱে লিখি দিব পাৰা টেনচন লোৱা নাই এইফালে হ'ব এইটো সাইডত যি থাকে সেইখিনিয়ে লিখি দিব পাৰা তথাপিও মই জ্ঞাতাৰ্থে কৈ দিছো কি হ'ল ইয়াতে √3 দুটা পূৰণ হৈ আছে তো মই এটা লৈ অহাৰ পিছত থাকিল কিতে এটা থাকিব না নাই এতিয়া x আৰু x তো থাকিলেই আৰু ইফালে তো √3 এটা লৈ আছে আৰু পূৰণ হৈ আছে না নাই ইফালে এনেকুৱা যদি হৈ থাকে পূৰণ হৈ থাকে তো এইটো 7 তো এইটো সিম্পলি তো মই ডাইৰেক্টলি কৈ দিছো যেতিয়া কমন লোৱাৰ সময়ত কমন লোৱাৰ পিছত এইপিনে যি থাকে সেইটো পইণ্ট লিখি দিলে হৈ যাব হ'ব তাৰ পিছত কি থাকিল এতিয়া √3x + 7 আৰু ইফালে কমন লৈ দিছো আমি √3x কাৰণ ইটো ল'ব পাৰিম না আমি দুয়োফালে কি হৈছে এইটো সমান বৰাবৰ হৈ আছে তো আমি কমন লৈ আহিলো তো থাকিল কিটা ইফালে লৈ অহাৰ পিছত x + √3 = 0 হ'ল নাই তো এটা এইখিনি পইণ্ট কি কৈছিলো মই এতিয়া এটাকে বা এতিয়া 7 কি লিখিম 0 কাৰণ এইখিনি পইণ্টটো পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব 0 হৈ যাব হ'ব তো এতিয়া আমাক কাৰ মান লাগে x ৰ মান প্ৰয়োজন হ'ব কাৰণ আমি কি দ্বিঘাত বহুপদৰ মূল কেইটা পাম দুটা পাম সদায় পাম হ'ব শূন্য যেনেকৈ আমি দুটা পোৱা আছিলোঁ ঠিক সেইদৰে আমি ইটো শূন্য আমি কি পাম মূল দুটা পাম টেনচন ল'ব লগা নাই √3x ইফালে যদি লৈ যাওঁ ইয়াক 7 হ'ব আৰু x হ'ল এইটো কিমান হ'ল -7/√3 হ'বনে এইটোৱে বহুত সহজ হয় তাৰ পিছত কি কৰিম আমি x + √3 = 0 আমাক কাৰ মান প্ৰয়োজন হ'ব x ইফালে গ'লে কি হ'ব এতিয়া মাইনাছ হ'ব √3 আৰু এই দুটাই হ'ব কি দ্বিঘাত বহুপদৰ মূল হ'বনে এইটো প্ৰদত্ত সমীকৰণৰ মূল দুটা হ'ল -7/√3 আৰু -√3 হ'ব এইটোৱে এইখিনি পইণ্টটো হৈছে ইয়াৰে এক্সট্ৰা কোনোবাই স্ক্ৰীনশ্বট যদি ল'ব ইচ্ছা কৰে ল'ব পাৰে হ'ব এইটো মই দি দিছোঁ তো নেক্সট এটা কৰোঁ কোনটো কৰোঁ আমি 9 নম্বৰটো কৰি দিওঁ এইখিনি বহুত সহজে হয় কিবা প্ৰব্লেম থাকিলে মোক জনালে হ'ল তো মই এতিয়া 9 নম্বৰটো কৰি দেখাইছোঁ এইবাৰ আছে কুৱেশ্যনত x² + 2 √2x + √2 এতিয়াতো আমি জানো আছিলোঁ কি স্কুৱেৰ হওক আৰু এইটো পূৰণ কৰি পেলাই এতিয়া 2 পাম 2ক তো এতিয়া এইটো ভগাব লাগে কিবা কিবি প্ৰব্লেম হৈ আছে আচ্ছা এইটো অলপমান কি হয় এক্সেপশ্যনেল হয় এইটো চ' ইম্পৰ্টেণ্ট হিচাপে মই ৰাখি দিছোঁ কি কাৰণত আৰু এইবাৰ নতুনকৈ ইনক্লুড কৰিছে কুৱেশ্যনখিনি হ'ব আগৰ পৰা 2012 চনৰ পৰা সেয়ে চলি আছিল নেকি তো এইবাৰ নতুনকৈ কিছুমান কুৱেশ্যন ইনক্লুড কৰা হৈছে সেইখিনি বেছি ইম্পৰ্টেণ্ট হ'ব তো ষ্টুডেণ্টবোৰে সেইখিনি গুৰুত্ব ভালদৰে দিলে হ'ল তো এতিয়া চাওঁ তো এইটোক আমি 2 × 2 এনেকুৱা কৰি পেলাই এতিয়া 2ক তো মই এনেকুৱা ভগালে পূৰণ কৰিলে কি পাব লাগে 2√2 √2 পাব লাগে 2 পাব লাগে আৰু যোগ বিয়োগ কৰিলে কি হ'ব 2√2 পাব লাগে তো এইটোত অলপ কিছু প্ৰব্লেম হ'ব তো এটা কাম কৰোঁ না আমি এইটো কিবা চিনাকি যেন লাগি আছে নে নাই তো ট্ৰাই কৰিম তো কিবা এটা বুদ্ধি কৰিম চাবাচোন হ'লে মনোযোগ দিম ইয়াতে x² + 2 √x আচ্ছা মই 2ক মই এনেকুৱা লিখিব পাৰোঁ নে নাই √2 হোল স্কুৱেৰ লিখিব পাৰোঁ নে নাই কিবা ভুল হ'ব নেকি কোৱাচোন সকলে কিবা ভুল হ'ব নহয় ন কাৰণ √2 পূৰণ কৰিলে কি হ'ল ইয়াৰ মিনিংটো কি হ'ল √2 পূৰণ কৰিলে কি হ'ল ই কমপ্লিটলি কি হৈ যাব 2 হৈ যাব নে নাই তো টেনচন কি ল'ব লাগে হৈছে √2 স্কুৱেৰ হ'ল হ'ব তো এতিয়া কিয় মই লৈ গৈছোঁ এইটো কাৰণটো হ'ল এইটো কিবা এটা ফৰ্মত পৰিল নে নাই চোৱাচোন a² + 2ab + b² আহিল নে নাই এতিয়া এইটোৰ কাৰণে তো যদি কিছুমানে কনফিউজন হৈ আছে তো মই লিখি দিছোঁ a² আচ্ছা মই ফৰ্মটো মনত কৰাই দিছোঁ a + b হোল স্কুৱেৰ = a² + 2ab + b² আছিল নে নাই তো ইয়াক এনেকুৱা লিখিব পাৰোঁ আমি 2ab এৰ ঠাইত কোন আছে x আছে তো লিখিব পাৰোঁ 2bৰ ঠাইত কোন আছে নে নাই এইটো + b² এইটো ফৰ্মতে পৰিল নে নাই এতিয়া হ'ব তো এইটোৱে 2ab এইটো ফৰ্মতে আছে নে নাই তো ইয়াক এনেকুৱা চিধা টাইপত বনাই থৈ দিছে টেনচন ল'ব লগা নাই এইটো স্কিপো কৰিব পাৰে কোনোবাই যদি লিখিব ইচ্ছা নকৰা তো এইটো স্কিপ কৰিব পাৰে হ'ব এইটো তো এতিয়া কি লিখিম এইটো কি হ'ল a² + 2ab + b² = কি হয় a + b হোল স্কুৱেৰ a + b ফৰ্মটো কি হ'ব x এৰ ঠাইত আছে তাৰ bৰ ঠাইত কোন আছে √2 এইটো কিমান হ'লতে হোল স্কুৱেৰ = হ'ব implies in এইটো x + √2 হোল স্কুৱেৰ = 0 তো এইটোৱে তো ইয়াক মই এনেকুৱা লিখিব পাৰোঁ নাই x + √2 কেইবাৰ পূৰণ হৈ আছে 2 বাৰ পূৰণ হৈ আছে এনেকুৱা লিখিব পাৰোঁ তাক x + √2 কিমান হ'ল 0 এতেকে কি লিখিম এতিয়া আগৰ নিচিনা ষ্টাইল x + √2 কিমান হ'ব 0 কাৰণ এইটো পূৰণ হৈ আছে যদি ইফালে যায় কি হ'ব হৰণ হ'ব তো
তো কিমান হলতে x ইকুৱেল টু মাইনাছ √2 হল বা x প্লাছ √2 ইকুৱেল টু 0 তো x তো ইফালে গ'লে কি হ'ব এইটো প্লাছ তো ইফালে গ'লে মাইনাছ হ'ব হ'ব এটোই ৰিজাল্ট আমি লিখিম আগৰ নিচিনা লিখি ললে হল প্ৰদত্ত দ্বিঘাত বহুপদৰ সমীকৰণ মূল দুটা হল মাইনাছ √2 আৰু মাইনাছ √2 হ'ব এইখিনি এইটো দিলে হৈ যাব নেকি আমাৰ 4.2 এইখিনি কথা 4.2 এক নম্বৰ কোৱেশ্চন খিনি হ'ব মই আই থিংক এটা দিলো তিনটা চাৰিটা দিলো নেকি তো কিবা প্ৰবলেম থাকিলে জনালে হল কমেন্ট সেকশনত মই হেল্প কৰাই দিম টেনচন ল'ব লগা নাই নেক্সট কোৱেশ্চনটো লগে যাম 2 নম্বৰ কোৱেশ্চনটো লগে তো এবাৰ কি দিয়া আছে কোৱেশ্চন নম্বৰ 2 এনেকুৱা দিয়া আছে উদাহৰণ 1ত দিয়া সমস্যা দুটা সমাধান কৰা হ'ব উদাহৰণ 1টো ক'ত আছে আমি এইটো বিচাৰি চাও এইটো যে দিয়া আছে উদাহৰণ তলৰ পৰিস্থিতি কেইটা গাণিতিক প্ৰদৰ্শন কৰা এইটো যে দিয়া আছিল না এইটোক আমি সমাধান কৰিব দিছে হ'ব তাৰ পিছত নেক্সট কোৱেশ্চন ইপিনে দিয়া আছে যে এটা কুটিৰৰ কিবা কিবি এইটোৰ এটা কোৱেশ্চন হৈছে হ'ব প্ৰথমতে আমি কি কৰিম ইয়াত দ্বিঘাত লকে লৈ যাম দ্বিঘাত সমীকৰণটো বনাম তাৰ পিছত আমি কি কৰিম আমি এই দুটা মানটো উলিয়াম হ'ব x সৰি আমি মান দুটা যে থাকিব না নাই আমি x ৰ মূল দুটা থাকিব না নাই এই দুটা উলিয়াম হ'ব বহুত সহজ হয় তো বহুত আমি মনোযোগ দিম সকলে মনোযোগ দিম ইয়াত কোৱেশ্চনটো মই ওপৰত দি দিছো চালে হল দে জন আৰু জয়ন্তী দুয়োটা মাৰ্বল আছে 45টা মাৰ্বল আছে হ'ব যেনবা জন তো জন আৰু জয়ন্তী এটো হ'ব তো জনৰ ইহতৰ তাতে টোটাল কিমান আছে মাৰ্বল 45টা মাৰ্বল আছে হ'ব এই দুটা তাৰ লগ হয় তো এতিয়া কি কৈছে তো ঠিক আছে মই জনৰ ধৰি ললো মই x জয়ন্তীৰ কিমান হ'ব কোনে ক'ব পাৰিম এতিয়া তো ঠিক আছে মই एग्जांपल হোৱাত মই বুজাই দেখাইছো যেনিবা মোৰ আৰু মোৰ ঠিক আছে জন আৰু জয়ন্তী তো ইহতৰ টোটাল মাৰ্বল আছে 10টা হ'ব টোটাল মাৰ্বল আছে যেনিবা 10টা আছে তো জনৰ হাতত যদি 4টা থাকে জয়ন্তীৰ হাতত কিমানটা থাকিবতে আমি লগে লগে কি কৰিম জনৰ হাতত যেনিবা 4টা আছে জয়ন্তীৰ হাতত কিমান থাকিব লগে লগে কি কম আমি 6 টো কি দৰে পাম আমি 6 টো আমি সেই মুঠ নম্বৰৰ পৰাই যদি মই জনৰটো যদি বিয়োগ কৰো আমি পাম নে নাই 6 টো হ'ব তো এইটোৱে তো ইয়াতে মই জনক কি ধৰি লৈছো x নাজানো কিমান আছে ইয়াৰ তাৰ পিছত যদি এটা জয়ন্তী উলাব লাগে কি কৰিম আমি মুঠ নম্বৰৰ পৰা মুঠ টোটাল কিমান আছে 45 আছে তাৰে পৰা কি কৰিম জনৰটো মাইনাস কৰিম নে নাই জনৰ কিমান আছে x এইটোৱে হল হ'ব তাৰ মানে জনৰ তাত কিমান আছে এক্সট্ৰা মাৰ্বল আছে আৰু জয়ন্তীৰ হাতত কিমানটা আছে 45 মাইনাস x আছে হ'বনে তো সিম্পলি এইটোৱে তাৰ পিছত কোৱেশ্চনটোত কি কৈছে যে এতিয়া তেওঁলোকৰ হাতত থকা কিমান আছে x আৰু এটা জয়ন্তীৰ হাতত আছে 45 মাইনাস x তো মাৰ্বলৰ সংখ্যা সৰি এটা লাইন পাহৰি গলো মই তেওঁলোকৰ প্ৰত্যেককে 5টাকৈ মাৰ্বল হেৰালে হ'ব তো কি হৈছে তেওঁ মানে কি আছিল কিবা কিবি আছিল তাতৰ তাত তো কি হৈছে 5টাকৈ হেৰাল বলে তো কি কৰিম আমি মোৰ তাত যিখিনি থাকে তো তাৰ পৰাইতো মাইনাস হ'ব নে নাই তো আমি মোৰ হাতত x আছিল তাৰ পৰা কি কৰি দিলো মই 5টা মোৰ মাইনাস হল হ'ব নে নাই কাৰণ 5টা মই হেৰাই গলো তো হেৰুৱাৰ পিছত কি হ'ব সেইখিনিতো থাকিব x - 5 আৰু লগতে জয়ন্তীৰ হাততো কিমান আছিল 45 - x তো তাহাতৰ পৰা কি হ'ব 45 - x ৰ পৰা কিমান হ'ব 5টা মাইনাস হ'ব নে নাই হ'ব এইখিনি কিমান হ'ব 45 ৰ পৰা 5 গলে কিমান 40 আৰু এইটো x হ'ব তাৰ মানে 5টা হেৰুৱাৰ পিছত কিমান থাকিল 40 - x আৰু ইয়াৰ তাত জনৰ হাতত থাকিল x - 5 আৰু ইহতৰ কি কৈছে এতিয়া মাৰ্বলৰ গুণফল বুলি ক'লে আমি কি বুজি পাও গুণফল বুলি ক'লে আমি কি বুজাও পূৰণফল তাৰ মানে ইহত দুটাৰ কি হৈ আছে পূৰণফল কিমান হ'ব বলে 124 হ'ব তো এতিয়া তেওঁলোকৰ কেইটা মাৰ্বল আছে উলিয়াব লাগে হ'ব বহুত সহজ হয় আমি কৰো এতিয়া তো লিখো এতিয়া আমি জনৰ হাতত কি দিম ধৰা হল জনৰ হাতত মাৰ্বল আছে কেইটা এক্সট্ৰা হ'ব জয়ন্তীৰ হাতত কিমান থাকিবতে 45 - x টা হ'ব এতিয়া কি কৈছে সত্যমতে কি কৈছে আমাক আচ্ছা তাৰ আগতে এটা লাইন কি কৈছে যে হিয়তে দুয়েটাই কি হৈছে 5টা মাৰ্বল হেৰুৱালে বলে হ'ব হেতু লাইন লিখি দেও আমি প্ৰত্যেককে তো কি হল জনৰ হাতত মাৰ্বল সংখ্যা কিমান হ'ব x হ'ব হেৰুৱাৰ পিছত তাৰ পিছত ইফালে জয়ন্তীৰ হাতত মাৰ্বলৰ সংখ্যা কিমান হ'ব যেতিয়া হেৰুৱাৰ পিছত 40 - x হ'ব নে নাই কিয় হ'ব কাৰণ 45 টোটাল 45 - x আছিল নে নাই তাৰ পৰা এতিয়া 5টা হেৰাল বলে তো কি হ'ব আমি 45 পৰা 5 টো মাইনাস কৰি দিলো কিমান হলতে 40 - x হ'ব
এইখিনি তো এতিয়া আমাক চৰ্তমতে কি কৈছে চৰ্তমতে কৈছে কি ইহঁত দুটাৰ বোলে গুণফল x - 5 হোল ইনটু 40 - x ইজ ইকুৱেল 0 ইহঁতৰ কি কৰিব দিছে এইখিনি গুণফল সৰি গুণফল কিমান কৈছে আমাৰ 124 হ'ব তো এতিয়া কি কৰিম আমি আগৰ নিচিনা ষ্টাইল কি হয় এইখিনি যদি এনেকুৱা থাকে তো প্ৰথমতে ইয়াক পূৰণ কৰোঁ তাৰপিছত ইয়াক পূৰণ কৰোঁ দিঘাত বহুপদ এটা পাব লাগে সৰি দিঘাত সমীকৰণ এটা পাব লাগিব তাৰপিছতে কি কৰিম আমি তাক আমি সমাধান কৰিম অলপ আগতে যে ওলাইছিলোঁ সেইটো ষ্টাইলতে তো কি হ'বতে প্ৰথমতে 40 - x চলক আৰু ধ্ৰুৱক পদ যেতিয়া পূৰণ হয় না চলকটো সৰি সংখ্যাটো আমি বা ধ্ৰুৱক পদটো আমি আগত লিখিম চলকটো আমি পিছত লিখোঁ নেক্সট এইটো কি হ'ব প্লাছে মাইনাছে মাইনাছ x স্কুৱেৰ হৈছে না হ'ল দি দিলোঁ এইবাৰ ভায়েকক দিব লাগিবনে নাই ইহঁত দুটাই ভায়েকে যেনিবা ইয়াক দি দিলোঁ দিয়াৰ পিছত ভায়েকেও ক'ব লাগিব নে নাই এতিয়া মোকো লাগে বুলি তো কি হিচাপে দিছোঁ পূৰণ হিচাপে তো ইয়াকো দিম আমি পূৰণ হিচাপে কিমান হ'ব 5 4 গুণ 20 200 আৰু মাইনাছে প্লাছে মাইনাছ তাৰপিছত এইটো কি হ'ব মাইনাছে মাইনাছে প্লাছ 5x ইজ ইকুৱেল টু কিমান 124 হ'ব তো আমাক সদায় কি দিঘাত বহুপদটো কি ষ্টাইলত থাকে a স্কুৱেৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 এইটো ফৰ্মত থাকিব লাগিব না নাই তো স্কুৱেৰটোতো আগত নিব লাগিব তো মাইনাছ a স্কুৱেৰ হ'ব তাৰপিছত 40x 50x কিমান হ'বতে 40টা x আৰু 5টা x কিমান হ'ব 45x হ'ব 45x আৰু তাৰপিছত এইটো কিমান হ'ল 200 আৰু এইটো যদি ইফালে আহে কিমান হ'ব ই মাইনাছ হ'ব নাই 124 কাৰণ c মানটোতো ইফালে প্ৰয়োজন হ'ব তো এতিয়া a স্কুৱেৰ 45x ইফালে কিমান হ'ল কিমান হ'লে 2 1 3 সৰি 4 2 324 হ'ব 324 আৰু ঠিক আছে ইকুৱেল 0 হ'ব তো এতিয়া কি কৰিম আমি আচ্ছা মই এটা কথা কৈ দিছোঁ ইয়াতে ইম্পৰ্টেণ্ট লাইন হিচাপে মই কৈ দিছোঁ হ'ব ইম্পৰ্টেণ্ট হিচাপে যদি কেতিয়াবা দিঘাত বহুপদৰ আগত এনেকুৱা কৰি কি সৰি দিঘাত সমীকৰণৰ ক্ষেত্ৰত যদি কি হয় আগত যদি x স্কুৱেৰৰ আগত যদি মাইনাছ দেখাব না তো এটা কাম কৰি ল'ল তো প্ৰত্যেককে এই গোটেই সমীকৰণটোতে মাইনাছেৰে পূৰণ কৰি দিলে হ'ল কি কাৰণ আমাক সদায় না এইটোক আমাক প্লাছত প্ৰয়োজন হয় এইটো কাৰণে তো একো প্ৰব্লেম নহয় কিন্তু দেই তথাপিও মই কৈ দিছোঁ এইটো কৰাৰ সুবিধা হয় বহুতখিনি সুবিধা হয় তো তাৰ কাৰণে হ'ব টেনশ্যন ল'ব লগা নাই কিনো আছে তো প্ৰত্যেককে যেতিয়া মাইনাছেৰে পূৰণ কৰিম কি হ'ব মাইনাছে মাইনাছে প্লাছ হ'ব তো স্কুৱেৰ হ'ল আৰু এইটো চিনবিলাক পৰিৱৰ্তন হৈ যাব চিম্পলি প্লাছে মাইনাছে মাইনাছ 45x আৰু এইটো কিমান হ'ব প্লাছ হৈ যাব হ'ব 324 ইজ ইকুৱেল 0 হ'ব তো এইটোৱে মই দি দিছোঁ মাইনাছেৰে পূৰণ এই নিলিখিলে হ'ব তথাপিও মই জনাৰ কাৰণে দি দিছোঁ মাইনাছেৰে পূৰণ তো এতিয়া প্ৰব্লেমটো হ'ল ছাৰ এতিয়া ছাৰ ইমান ডাঙৰ এতিয়া কুৱেশ্যনটো আমি কৰিম কিদৰে হ'ব তো তাৰ কাৰণে মই নেক্সট পেজত কৰি দেখাইছোঁ টেনশ্যন ল'ব লগা নাই বহুত সহজ হ'ব শ্বৰ্ট ট্ৰিকেৰে মই কৈ দিছোঁ কি দিয়া আছে এইটো a স্কুৱেৰ মাইনাছ 45x প্লাছ 324 এতিয়া ছাৰ ইমান ডাঙৰ কুৱেশ্যন আমি কৰোঁ কি এতিয়া আমি শূন্য উলিয়াম কিদৰে হ'ব তো মই সকলোকে ৰিকুৱেষ্ট কৰোঁ দেই যদি কোনোবা যদি মুখস্থ নাই নেওতা না কিছুমান এনেকুৱা ষ্টুডেণ্ট পাওঁ মই নেওতা এতিয়ালৈকে হোৱা নাই তো মই ৰিকুৱেষ্ট কৰোঁ প্ৰত্যেককে 1ৰ পৰা না টোটেল 20লৈকে কৰি থ'লে হ'ল বহুত হেল্প হয় বহুত হেল্প হ'ব তো নাই জানো মই কি সকলোৰে নাই আমি 1ৰ পৰা 10লৈকে মেক্সিমামৰ আছে তো হ'ব তো ঠিক আছে বনাই ল'লে হ'ল সকলোৱে চাম আমি 324ক আমি কৰিম কি হ'ব 324ক আমি কৰিম কি এতিয়া ইমান ডাঙৰ কুৱেশ্যন ছাৰ আমি কেনেকৈ আমি উলিয়াম হ'ব তো ঠিক আছে মই শ্বৰ্ট ট্ৰিক এটা দেখাইছোঁ 324ক আমি জানো স্কুৱেৰ হওক আৰু ধ্ৰুৱক পদ পূৰণ কৰিব লাগিব তাৰপিছতে কি পাম আমি শূন্য ওলাব পাৰিম হ'বনে নাই তো এতিয়াতো কেনেকৈ কৰিম আমি ইয়াক মানে কি ইয়াক যদি মই পূৰণ কৰিলে এনেকুৱা দুটা পইণ্টত ভগাব লাগে পূৰণ কৰিলে 324 পাব লাগিব আৰু যোগ কৰিলে কিমান পাবলৈ -45 তো তাৰ কাৰণে মই শ্বৰ্ট ট্ৰিক এটা দেখাইছোঁ হ'ব বুদ্ধিটো হ'ব সকলোৱে মনোযোগ দিম ইয়াতে তো 324 তো কি কৰিম আমি ইয়াক
প্ৰথমতে আমি যে সৰুতে শিকি আহিছিলোঁ যে উৎপাদক বিশ্লেষণ হোৱাত আমাক কিবা কিবি কৰিব দিয়ে না নাই ক্লাছ 6 7তো আছে তো 2 ঠিক আছে আমি ইয়াক ভগাই লওঁ আমি 2 কেইবাৰ যাব 2 1 গুণ 2 2 6 গুণ 12 2 2 গুণ 4 হ'বনে তাৰপিছত 2 যাবনে নাই এতিয়া 2 16 কিমান বাৰ যাব 2 8 গুণ 16 এইটোক ট্ৰাই কৰিম আমি হা 2 8 গুণ 16 তাৰপিছত 2 কেইবাৰ যাব 2 1 গুণ 2 হ'লনে নাই তাৰপিছত এতিয়া 3 যাবনে নাই 3 কাৰণে আমি কি কৰোঁ এই দুটা যোগ কৰি চাম আমি 8 কিমান হ'ল 9 আমি 3 নেটাত পাওঁনে নাই দেন তাৰ মানে 3 নেটাত যদি পাওঁ দেন এই সংখ্যাটো 3 যাব তো 3 2 গুণ 6 লগে লগে চাম 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 তিনিবাৰ বেছি 3 দিলে আমাৰ বেছি হৈ যাব 3 2 গুণ 6 তো থাকিল কিমান 2 থাকিব না নাই ইয়াতে 8 পৰা 6 গ'লে থাকিল 2 2 1 21 7 3 গুণ 21 আৰু 27ক যায়নে নাই কিহেৰে যাব 3 যাব 9 3 গুণ 27 এগেইন কি 3 3 ভগাই লওঁ হ'ব তো এতিয়া কি কৰিম নেতা আমাৰ মনত নাই কাৰণ 324 মনত নাই সেইটো কাৰণে এইটো কৰা হৈছে দেই কাৰণ 324 মনত নাই আমাৰ কি ক'ব এতিয়া তো তাৰ কাৰণে কি কৰিম এতিয়া এটা কাম কৰোঁ যে প্ৰথমতে এইখিনি পূৰণ কৰি চাওঁ মিলাই চাম আমি হা 3 3 গুণ 9 9 3 গুণ 27 এইখিনি যদি মই পূৰণ কৰোঁ 3 9 গুণ 27 3 3 গুণ 9 9 3 27 আৰু ইফালে কিমান ৰলতে 2 2 গুণ 4 4 3 12 7 2 9 এই যোগ বিয়োগ কৰিলে কেতিয়াও 45 নহয় এইটো মই বাদেই দিলোঁ হ'ব তাৰপিছত এটা কাম কৰোঁ 2 2 গুণ 4 2 3 গুণ 6 সৰি 2 2 গুণ 4 4 3 12 3 12 কিমান হ'ল 34 ঠিক আছে 34 আৰু এইখিনি কিমান হ'ল 3 3 গুণ 9 এইটো হ'ব যেন লাগেচোন 9 6 15 5 7 গ'লে 1 45 হ'ল নে নাই তো তাৰ মানে ইয়াক এনেকুৱা লিখিব পাৰিমনে নাই আমি এনেকুৱা লিখিব মানে ইয়াতে কৰিয়ে দেখাইছোঁ দে মই ইয়াক তো -36 ইনটু কিমান হ'ব তে -9 ইকুৱেল টু 324 লিখিব পাৰিম নে নাই কাৰণ এইটো 36 9 ইকুৱেল টু 324 হ'ব আৰু তাৰ আগত মাইনাছ দিলেও সেই একেই ৰিজাল্ট হ'বনে নাই তো মই লিখিব পাৰোঁ আৰু এই দুটাকে যদি মই যোগ কৰোঁ -36 আৰু 9 টকা যদি আৰু যোগ টোটেল 45 টকা আমাৰ কি হ'ল ধাৰ থাকিল নে নাই আৰু কি হওক প্ৰয়োজন আমাক সেইটোৱেতো প্ৰয়োজন হৈ আছে হ'ব এইটো -45x হ'লে নে নাই তো কিমান সহজ হ'ব এইটো ষ্টাইলত কৰিম আমি হ'ব তো কি পাইছিলোঁ আমি এইটো 36 আৰু 9 হ'ব এইটো 36 আৰু 9 এইটো সংখ্যা দুটা পালোঁ তো এতিয়া আমি লিখোঁ ইয়াক আগৰ নিচিনাই এইটো কাষত ৰাখিম আৰু 324টোকো কাষত ৰাখিম ইকুৱেল 0 এতিয়া 45কে এইটো ভগাম আমি 36x আৰু প্লাছ 9x আচ্ছা এক্সটো ক'ৰ পৰা আহিল ছাৰ কনফিউজন নহ'ব এইটো 45xকে মই লিখিব পাৰিম নে নাই এইটোৱেতো কাৰণ এই দুটা পূৰণ কৰিলে কিমান a স্কুৱেৰ হ'বনে নাই কাৰণ x পূৰণ কৰিলে x স্কুৱেৰ হ'ব এইটোক আমি লিখিব লগা নাই এতিয়া এইটো কাৰণ কি চিম্পলি কৈ দিছোঁ মই কনফিউজন হ'ব লগা নাই x এইটোৰ লগত যদি মই পূৰণ কৰোঁ 324 a স্কুৱেৰে হ'বনে নাই a স্কুৱেৰে হ'ব তাৰপিছত যেতিয়া আমি ইহঁতক পূৰণ কৰিলে কি হ'ব x স্কুৱেৰে হৈ যাব আৰু এইটো পূৰণ কৰিলে 324 হ'ব ডাউটটো নাই ন আৰু তো এইখিনি তো এতিয়া কি কমন ল'ম এবাৰ কমন ল'ব লাগে সকলোৱেতো জানো আমি কমন ল'ম নে নাই এতিয়া কমন ল'ম কি ইহঁতৰ পৰা একোতো কমন নাহেচোন আমি x অনলি আহিব হ'ব xটো ল'লোঁ তো থাকিব কিমানতে x 36 মাইনাছ যি আছে এইটো লিখিম আমি 9টো ল'লোঁ আচ্ছা 9 কিয় লোৱা হ'ল ছাৰ আমি এইটো ইমান নাজানোৱে না এইটো হ'ব তো এতিয়া কি কৰিম আমি কমন ল'লোঁ এইটো 9টো কমন লৈ দিছোঁ কাৰণ 9 নেটাত পায়ে যাম টেনশ্যন ল'ব লগা নাই ইয়াক তো কি হ'ব x মাইনাছ মই কৈছোঁ কি কাৰণ যাবই কিয় যাব এইটো 9 নেটাত আমি যদি কোনোবা কনফিউজন যেন থাকে 324ক 9 কৰিব পাৰা 9 3 গুণ 27 27 আৰু ইফালে কিমান হ'ল তে 12 কিমান হ'ল 54 9 6 গুণ 54 36 হৈ যাব সেইটোৱে হ'ব না নাই এইটোৱে হ'ব না টেনশ্যন ল'ব লগা নাই দেই তাকে 54 আৰু 9 6 গুণ 54 সেই একেই ৰিজাল্ট হ'ব 54 হৈ যাব ইকুৱেল 0 তো তলত 0 হৈ যাব তো ইয়াক মই কৈছোঁ নাই টেনশ্যন ল'ব লগা নাই এইখিনি কি হৈ যাব ডাইৰেক্টলি x স্কুৱেৰ -36 ইয়াৰ পৰা কমন ল'লোঁ x কমন ল'লোঁ তাৰপিছত x -36 তাৰপিছত 9টো মই ল'লোঁ কাৰণ 9 নেটাত পায়ে যাম এইটো কাৰণ 9ৰে আমি কিয় পাম কাৰণ এইটো বুদ্ধিটো কাৰণ ইয়াক মই ভগাইছোঁ নে নাই 325 9 আমি পাওঁ 3 3 গুণ 9 9 লগতো কিবা পূৰণ কৰিলে পাওঁ পাইছিলে না নাই 36 পূৰণ কৰিলে 324 পাওঁ তাকেই তো এতিয়া চা আমি এক্সটোক মই কমন ল'ব নোৱাৰোঁ মাইনাছ থাকিল যি আছে মই সেইটো লিখিব দিছিলোঁ না এইখিনি আৰু 9 6 গুণ 54 4 হাতে গ'লে 5 9 3 27
7 পাছে কিমান হ'ব আৰু 32 হ'ব এইখিনি তো এতিয়া থাকিল কি x - 36 এইখিনি কমন ল'ম আমি তাৰপিছত বাকি থাকিল কি তে ইহেতো লৈ অহাৰ পিছত x - 9 ইকুৱেল টু কিমান 0 এতিয়া হলে না নাই এতিকে সৰি x 36 ইকুৱেল টু 0 এটো ইফালে গলে কিমান হ'ব 36 বা x - 9 ইকুৱেল টু 0 তো x ইকুৱেল কিমান নাই হ'ব 36 আৰু 9 এটো প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ মূল দুটা হল 36 আৰু 9 হ'ব কিন্তু এতিয়া আমাক তো কি ক'ব দিছিল আমাক কোৱেশ্চনটোত কি কৈছিল যে জনৰ হাতত মাৰ্বল কিমানটা আছে জয়ন্তীৰ হাতত মাৰ্বল কিমানটা আছে হ'ব জনৰ হাতত মাৰ্বল কিমানটা আছে এতিয়া হ'ব x ৰ মান কি পালো আমি 36 পাইছো 9 পাইছো তো আমি দুটা মান পাব পাৰো জনৰ হাতত কি পাব পাৰো জনৰ হাতত আমি এইটো পাব পাৰো x ৰ মান 36 পাব পাৰো তো জনৰ হাতত মাৰ্বল আছে জনৰ হাতত মাৰ্বল আছে কিমানটা জনৰ হাতত মাৰ্বল আছে প্ৰথম 36 টা হ'ব পাৰে হ'ব প্ৰথম ক্ষেত্ৰত আমি দুটা ক্ষেত্ৰত গৈ দিছো মই প্ৰথমতে জনৰ হাতত মাৰ্বল আছে কিমানটা 36 টা দেন জয়ন্তীৰ হাতত কিমান থাকিব তে জয়ন্তীৰ হাতত মাৰ্বল আছে কিমান হ'ব 45 ৰ পৰা 36 মাইনাস কৰিলে কিমান আমাক কি পাইছিল এইটো হে এনেকুৱা কৈছিল নাই জয়ন্তী ইকুৱেল টু জয়ন্তী কি কৈছিল 45 - x হ'ব ইতে কিমান হ'ল 10 টা হ'ব আৰু x ৰ মান কি পাও আমি 9 পাও নে নাই ইটো ক্ষেত্ৰতো হ'ব পাৰে তো ইটো মই দ্বিতীয় ক্ষেত্ৰতে লিখি দিছো জনৰ হাতত মাৰ্বল আছে কি কাৰণৰ লিখা হ'ল স্যাৰ কনফিউজন হ'ব না কাৰণ x ৰ মান মই দুটা পাইছো হ'ব হেতু কাৰণে লিখা হৈছে জনৰ হাতত মাৰ্বল আছে কিমানটা হ'ব পাৰে 9 হ'ব পাৰে দেন জয়ন্তীৰ হাতত কিমান থাকিব জয়ন্তীৰ হাতত হ'ব x ৰ কিমান পালো ন তো কিমান হ'ল তো 36 এটো হ'ব না এটো তো এইখিনি লিখি দিলে হ প্ৰথমতে এইখিনি তাৰ পিছত নেক্সট এইখিনি গৈ পেলাই স্ক্ৰিনশ্বট মাৰি ললো না সকলোতো জানোই না তাৰ পিছত এইখিনি হ'ব এইখিনি দেন এইখিনি আছে তাৰপিছত এইটো আৰু লাষ্ট পেজ এইটো হ'ব আৰু লগতে যদি ৰাফলি পেজটো যদি প্ৰয়োজন এইখিনি আমি যে কেনেকে 36 আৰু 9 টো পালো এইটো দেখাইছো হ'ব স্ক্ৰিনশ্বট লৈ ললো তাৰপিছত নোট কৰি ললো এবাৰ কোৱেশ্চনটোত আমি 2 নম্বৰ কোৱেশ্চনটোত চাও কি দিয়া আছে যে এটা কুটিৰ শিল্পই এদিনৰ এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে হ'ব আমি লাইনটো লাহে লাহে পঢ়িম এটা কুটিৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে দেখা গ'ল প্ৰতিটো পুতলাৰ উৎপাদনত খৰচ আচ্ছা আমি কিবা এটা যদি বনাও খৰচ যাবনে নাই ঠিক আছে আমাৰ এই যেনবা ক্লাস 10 ৰ এটা কি আছে ফ্যাক্টৰি আছে তো আমি কি বনাম এতিয়া কিবা পুতলা বনাও হ'ব আমি কিবা এটা টোটাল লগ হৈ পেলাই পুতলা বনাব পাৰো আৰু সেই পুতলা বনাওতে কিবা এটা খৰচ হ'বনে নাই প্ৰত্যেকতে কিবা এটা খৰচ হ'ব তো প্ৰতিটো পুতলা উৎপাদনত খৰচ কিমান হ'ব বুলি কৈছে 55 বিয়োগ এদিনত উৎপাদন পুতলাৰ সংখ্যা হ'ব তাৰ মানে কি কৈছে 55 পৰা কি কৰিব যে বিয়োগ কৰিব দিছে কাক এদিনত উৎপাদিত পুতলাৰ সংখ্যা হ'ব কি কৈছো মই তাৰ মানে এদিনত যেনিবা এক্সট্ৰা হৈ উৎপন্ন হ'ব তাৰ পিছত কি কৈছে কিমান খৰচ হ'ব এটা খৰচটো কিবা হ'ব না নাই তো কিমান হ'ব বলে 55 পৰা এদিনত যিমানটা উৎপাদন হয় কিমান উৎপন্ন হয় এইটো এক্সট্ৰা এইটো কি কৰিব দিছে বিয়োগ কৰিব দিছে তাৰ মানে 55 - x হ'বনে তাৰ মানে যদি এটো সিম্পলি এটো কথা হৈছে আৰু এইখিনি এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ হ'ব 750 টকা আৰু এদিন বলে কি হৈছে 750 টকা হৈছে তো সিম্পলি মই সহজ ভাষাত বুজাই দিছো যেনিবা মই চিংৰা খালো টোটাল কিমান 10টা চিংৰা খালো
বহুত পেটলা টাইপ হৈ যামচোন তো ঠিক আছে তথাপিও খালোঁ মই হা তোমালোকৰ স্বাৰ্থতেই মই খাই দিলোঁ তো 10টা মই চিংৰা খালোঁ তো ঠিক আছে চিংৰা এটা বনাওঁতে কিবা এটা খৰচ যাবনে নাই হ'ব কিবা এটা খৰচ হ'ব খৰচ কিমান হ'ব খৰচ যেনিবা এটা চিংৰাত মই লৈছোঁ কি 5 টকা হ'ব আৰু লগ হৈ পেলাই কি হ'ব ইহঁতে মই কিমান বিল দিব লাগিব এতিয়া 5-10 গুণ 50 টকা দিব লাগিবনে নাই হ'ব সেইটোৱে কথা কৈছে ইয়াতে উৎপাদনত কিমান হৈছে আমাৰ এক্সট্ৰা উৎপন্ন কৰোঁ আমি আৰু টোটেল কিমান খৰচ হয় এটাত 55 মাইনাছ এক্স খৰচ হয় হ'ব তাৰমানে 5 টকা দাম আৰু এটাত তাৰপিছত কি হয় এদিন লগ হৈ মোৰ কিমান বিল হ'ল 50 টকা হ'ল তাৰমানে এইখিনি পেলাই লগ হৈ উৎপাদিত হয় ইমানটা হ'ব এটাত খৰচ হয় ইমানটা আৰু লগ হৈ কি হয় এদিন কিমান টকা বিল উঠি গৈছে বিল হৈছে আমাৰ 750 টকা হ'ব এইটোৱে চিম্পলভাৱে এইটোৱে কথা কৈছে এটা মই টোটেল চিংৰা খালে 10টা তাৰপিছত এটাত খৰচ ইমানটা আৰু লগ হৈ কিমান 50টা তো সেইখিনি কথা কৈছে তো এক্স উৎপাদন সংখ্যা আৰু কিমান খৰচ হয় এটা হেৰিয়ত এটা 55 আৰু এদিন লগ হৈ পেলাই কিমান টকা হৈছে 750 টকা পূৰণ কৰিম নে নাই আমি এইটোৱে কুৱেশ্যনটো হ'ব তো এতিয়া আগৰ নিচিনাই কৰিম আমি বহুত সহজ হ'ব ৰাফলি বুজি পাইছনে নাই আমি এতিয়া তো এইখিনি কথা যদি কনফিউজন হৈ আছে কুৱেশ্যনটোত ছেকেণ্ড লাইনটোত কি কৈছে জানানে প্ৰতিটো পুতলাৰ উৎপাদনত খৰচ আমাৰ চিংৰা এটা বনাওঁতেতো কিবা এটা খৰচ যাবনে নাই হ'ব কিমান খৰচ হ'ব বোলে যিখিনি উৎপাদন কৰিম হ'ব তাৰ কি হ'ব 55 পৰা যদি মই যিখিনি উৎপাদন হ'ব সেইখিনি বিয়োগ কৰি যিটো ফল প্ৰতিটো পুতলা উৎপাদনত খৰচ তাই আমিতো নাজানো এক্সৰ মান বা কিমান তো এইটো আমি ধৰি লৈছোঁ 55 মাইনাছ এক্স হ'বনে তো ঠিক আছে মই এতিয়া অংকৰ ফালে যাওঁ ধৰা হ'ল সেই দিনটোত উৎপাদন কৰা পুতলাৰ সংখ্যা কিমানটা ধৰি লৈছোঁ মই এক্সটা হ'ব আৰু প্ৰতিটো পুতলাৰ সেইদিনা খৰচ কিমানটা হ'ব 55 মাইনাছ এক্স অলপ আগতে কৈছিল নাই আমি আমাক কৈছিল প্ৰতিটো পুতলাৰ উৎপাদনত খৰচ 55 বিয়োগ এটা এদিনত উৎপাদিত পুতলাৰ সংখ্যা তো এইটো 55 মাইনাছ এক্স লিখি দিম হ'ব আমাৰ ৰিজাল্টটো কিমান হ'ব 55 মাইনাছ এক্স লিখি দিছোঁ মই এতিয়া প্ৰতিটো পুতলাৰ সেইদিনা খৰচ কিমান হ'ব 55 মাইনাছ এক্স টকা হ'ব এইটো টকা হ'ব এইটো তো এতিয়া আমাৰ চৰ্তমতে ডাইৰেক্টলি যাওঁ লেট নকৰোঁ আৰু হা বহুত লেট হৈছে চৰ্তমতে কি হ'ব 55 মাইনাছ এক্স ইকুৱেল টু কিমান 750 টকা হ'ব 750 টকা তো এতিয়া মাল্টিপ্লাই হ'ব যাব 55x তাৰপিছত এইটো কিমান হ'ব x স্কুৱেৰ 55 মাইনাছ এক্স ইকুৱেল টু কিমান 750 তো এটা কাম কৰোঁ মাইনাছ এক্স স্কুৱেৰ লৈ আহিলোঁ মই হ'ব তাৰপিছত কি কৰিলোঁ এইটো 55x আৰু এইটো ইফালে আহিলে কিমান হ'ব 750 আৰু মই কি কৈছিলোঁ যদি কেতিয়াবা কি হয় যদি কেতিয়াবা আমি কি দেখা পাওঁ এনেকুৱা যদি দ্বিঘাত সমীকৰণৰ আগত যদি এক্স স্কুৱেৰৰ ক্ষেত্ৰত যদি মাইনাছ দেখা পাওঁ তো ডাইৰেক্টলি আমি কি কৰোঁ তাক নোহোৱাৰ কাৰণে ট্ৰাই কৰোঁ হয়নে নাই তো ট্ৰাই কৰিম আমি কি মাইনাছেৰে মাল্টিপ্লাই কৰি দিলে হৈ গ'ব তো মাইনাছ 55x আৰু এইটো চিন পৰিৱৰ্তন হৈ যাব চিম্পলি ইকুৱেল 0 মাইনাছেৰে পূৰণ সকলোকে হৈছে তো এবাৰ আমি কি কৰোঁ কি এইটো নেক্সট ষ্টেপটোত কি কৰা আছিলোঁ এইখিনিৰ পৰা ষ্টেপ ষ্টাৰ্ট হ'ল তো এইটোক আমি কি স্কুৱেৰৰ হওক আৰু ধ্ৰুৱক পদ পূৰণ কৰা আছিলোঁ হ'ব তো কিমান হ'ল ৰিজাল্ট 750 হ'ব এতিয়া 750ক এনেকুৱাকৈ ভগাব লাগে যিটো সংখ্যা পূৰণ কৰিলে কি হ'ব পূৰণ কৰিলে 750 পাব লাগিব আৰু যোগ কৰিলে কিমান মাইনাছ 55 পাব লাগিব আগৰ নিচিনাই অলপ আগৰ কুৱেশ্যনত যে আমি কৈছিলোঁ সেইটো ষ্টাইলতে শিকিম আমি হ'ব তো 750ক আমি ভাঙিব তাৰে ইমান ডাঙৰ কুৱেশ্যন আমি নাজানো কি নেটাত বা পাওঁ আমি ছাৰ নাজানো এইবিলাক তো এইটোৱে তো কি কৰিম আমি প্ৰথমতে 2ৰে ট্ৰাই কৰোঁ 2 3 গুণ 6 হ'বনে নাই তাৰপিছত 15 2 7 গুণ 14 2 5 গুণ 10 3ৰে যায় না নাই চাম আমি 7 3 10 10 পাছে 15 যায় 3 নেটাত তো 3 নেটাত যাব 3 1 গুণ 3 3 2 গুণ 6 কিমান বাকী ৰ'ল 15 3 5 গুণ 15 5ৰে যাবচোন ন 5 2 গুণ 10 5 5 গুণ 25 5ৰে যাব এইখিনি 5 5 গুণ 25 তো এতিয়া আমি ট্ৰাই কৰোঁ প্ৰথমতে চাওঁ 5 5 গুণ 25 আমাক টাৰ্গেট কি মাইনাছ 55 তাৰ মানে কি সংখ্যা দুটা যোগ বিয়োগ কৰিলে মাইনাছ 55 এইটোতো প্লাছ পাব লাগিব না 750 আৰু এইটো মাইনাছ 55 তো এটা কাম কৰোঁ 3 2 গুণ 6 6 5 গুণ 30 5 5 গুণ 25 আচ্ছা এই দুটা পূৰণ কৰিলে চোৱাচোন
3 2 গুণ 6 6 5 গুণ 30 হল আৰু 5 5 গুণ 25 আৰু আগত যদি মাইনাস মাইনাস দিও কিবা ফৰক পৰব নেকি নপৰে না কাৰণ মাইনাসে মাইনাসে প্লাসে হৈ যাব আৰু এটো ৰিজাল্ট 750 হৈ যাব হ'ব 25 3 গুণ 75 আৰু 0 to 0 750 একেই হৈছে তাৰ পিছত এখিনি যদি মই যোগ কৰো 30 টাকা আৰু 25 টাকা যদি মোৰ দোকানত ধাৰ আছে কিমান হল দোকানত কিমান কব 45 টাকা ধাৰ আছে বুলি কব না নাই এটা দোকানে হ'ব এতে 45 টাকা ধাৰ থকা বুলি কব না তো এটা ট্রাই করো আমি এখানে ফিনিশ করো এইটো হ'ব প্রবলেম হৈছে বোর্ডখন এটা লকডাউন চলি আছে না মোৰ টিউশন রুমত আছে বোর্ডখন তো এটা আনিব পৰা নাই প্রবলেমটো হেতে তো a square minus 55x 750 equal to 0 তো এটা এইটোকে বনাব লাগে কি মান পাইছো আমি কি মান পালো 30 আৰু -25 -30 আৰু -30 কেনে কি দৰে পালো এইটোক আমি উৎপাদকীকৰণ হোৱাত আমি কৰি পেলাই এনেকুৱা বনাম হ'ব আৰু যোগ বিয়োগ কৰোতে কি পাই যোগ বিয়োগ কৰোতে কি -55 হ'ব যোগ বা বিয়োগ যি কোনো কৰিব পাৰা টেনচন নাই তো মই কৈছো কাখৰটো থাকে একে 750 হ'ব এইখিনি যদি কোনবা কনফিউজন স্যাৰ মাইনাসটো কত গল তো মই লিখি দিছো মাইনাসেৰে পূৰণ হ'ব এই সমীকৰণটোকে a square আৰু 55 কি লিখিম এইটো পোৰচনত লিখিম 30x - 25x হ'ব 750 = 0 তো এটা কমন লম কমন কি লম এতিয়া কমন কি লম পেলে একো লব নোৱাৰো তো থাকিব কিতে x আৰু ইফালে কিমান থাকিল 30 আৰু এটো জানো আমি 25 তো লৈছো যেটো হ'ব x তাৰ পিছত জি আছে এইটো পোৰচনকে লিখি দিলে হল ইমান কি কৰি আছে টেনচন লব লগা নাই কমন আমাৰ 25 তো লৈ দিলে হল কি কাৰণ 25 তো মই ইয়াত এইটো সংখ্যাৰ পৰাই ওলাইছো না নাই 5 5 25 তো টেনচন লবই লগা নাই x তো ডাইৰেক্টলি কি দিলে হল এইটো 30 লিখি দিলে হল হ'ব এইটো হয় না নাই 25 3 গুণ 75 শূন্য তো শূন্য আৰু ৰিজাল্টটো মাইনাসে মাইনাসে কি হল প্লাস হল নাই তো x - 30 আৰু ইফালে কিমান হল x - 25 = কিমান 0 আগৰ নিচিনা শূন্য আমি উলা পালো না নাই তো এতিয়া বুলি লিখি x - 30 = 0 এখিনি মাল্টিপ্লাই ইফালে যদি হৈ যায় হৰণ হ'ব না নাই 0 হৈ যাব তো x = কিমান হ'ব +30 আৰু ইফালে কি হ'ব এটো x - 25 = 0 তো x তো ইফালে গলে সরি 25 তো গলে ইফালে কি হ'ব প্লাস হ'ব না নাই 25 হ'ব এটো কিবা কনফিউজন আছে নাই ন তো এটা x ৰ মান কি পালো 30 পালো x ৰ মান 25 পালো তো আমাক এতিয়া কি হৈছে সেই দিনটোত উৎপন্ন পুতলাৰ সংখ্যা প্ৰথমতে কি হ'ব পাৰে 30 হ'ব পাৰে 25 হ'ব পাৰে হ'ব আৰু তাৰ পিছত প্ৰতিটো পুতলাৰ হেদিনা উৎপন্ন খৰচ এইখিনি তো কিমান টকা হয় আমি চাও এতিয়া হ'ব নেক্সট পেজত আচ্ছা এইখিনি যদি কোনবা স্ক্ৰিনশ্বট ল'ব ইচ্ছা কৰে এটি দিছো এটো হ'ব এটো তাৰ পিছত এইখিনি তলৰখিনি স্ক্রিনশট মারি লৈ পেলাই নোট ডাউন কৰিলে হল হা এটা নেক্সট পেজটো আমি লিখো এটাকে প্ৰদত্ত সমীকৰণৰ মূল দুটা হল 30 আৰু 25 আচ্ছা মূল বুলি মনত আছে না নাই সকলোৰে যদি 30 আৰু 25 টো যদি মই এই সমীকৰণটোত বহাই দিও না কমপ্লিটলি কি হৈ যাব দুটা পক্ষ সমান হৈ যাব হ'ব এইটোৱে কথা কিন্তু সমাধান কৰে তাৰ মানে বা সিদ্ধ হয় বুলি ক'ব পাৰো তো এইটো লিখি পেলাই আমাক কি উলাব দিছিল কোৱেশ্চনটোত যে সেই নিৰ্দিষ্ট দিনটোত উৎপাদন হোৱা পুতলাৰ সংখ্যা উলাব দিছিল এটা কিমান হ'ব পাৰে এই দিনটোত উৎপন্ন হোৱা পুতলাৰ সংখ্যা 100 মান কি হ'ব পাৰে 30 বা 25 হ'ব এই লাইনটোৱে আমি একেবাৰে কপি কৰি লিখি দিম হ'ব এটা প্ৰথম লাইনটো যে আছে সেই এতেকে সেই দিনটোতে উৎপাদন কৰা পুতলাৰ সংখ্যা কিমান হ'ব পাৰে পুতলাৰ 30 বা 25 হ'ব লিখি দেখাইছো মই এটা হ'ব না এতেকে সেই গতিকে সেই নিৰ্দিষ্ট দিনটোত উৎপাদন হোৱা পুতলাৰ সংখ্যা 25 বা 30 হ'ব আমাক খৰচৰ কথা উলাব দিয়া নাই হা সিম্পলি ইটো আমাক হেতু নিৰ্দিষ্ট দিনত কিমানটা উৎপন্ন কৰিব পাৰে 25 বা 30 হ'ব এইটো কোৱেশ্চনটো স্ক্ৰিনশ্বট ললে হল ইটো পৰা এইখিনিটো লোৱা হৈছে না ওপৰৰখিনি ঠিক আছে মই তথাপি দি দিছো ইটো হল এইটো হল তাৰপিছত নেক্সট পেজটো এইখিনি পৰা ললে হ'ব এইটো তো এইখিনিলৈকে আমি আজি এইটো আজি এইখিনিলৈকে ৰাখিম আমি কোৱেশ্চনটো তাৰ পিছত আচ্ছা কোনোবাৰ যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনালে হল আমি আমাৰ ফালৰ পৰা বহুত প্ৰচেষ্টা হয় আমি যিখিনিৰ পৰা আমি বিলং কৰো আমাৰ এইখিনি ঠাই হৈছে ধমনা বাক্সা ডিস্ট্ৰিক্টৰ অন্তৰ্ভুক্ত হয় আৰু আমাৰ এটা সৰু প্ৰচেষ্টা আমাৰ দাদাসকলৰ লগত এটা আমাৰ যুৱ মঞ্চ গঠন কৰা হৈছে তো তাৰ পৰা সৰু প্ৰচেষ্টা হয় এইটো হ'বনে সকলোৱে যেন সাপোৰ্ট কৰে ধন্যবাদ